Welcome to Job Maths Assam, মই দীপাঙ্কৰ। আজি আমি পার্ট 3 টু আলোচনা কৰিম, ঠিক আছে? তো অলরেডি আমি পার্ট 1 আৰু 2 কৰিলো, গতিকে আপোনালোকে পার্ট 1 আৰু 2 টো চাব, ঠিক আছে? মই তলত ডেসক্ৰিপশন আৰু কমেন্ট বক্সত একদম ফাৰ্স্ট কমেন্টটো মই পিন কৰি দিম, গতিকে তাত আপোনালোকে চাব পার্ট নম্বৰ কোনসা 1 আৰু পার্ট নম্বৰ কিমান 2 1 আৰু 2 হেজ দুইটো চাই পেলাইহে পার্ট 3 লে আহিব, ঠিক আছে? ওকে, আৰু নেক্সট এটা কথা কম, মই তলতে টেলিগ্ৰাম গ্ৰুপৰ লিংকটো দি দিম, আপোনালোকে টেলিগ্ৰাম গ্ৰুপটোত জয়েন হৈ ল'ব, কেতিয়াবা নটিফিকেশ্যন নাপাবও পাৰে, গতিকে টেলিগ্ৰাম গ্ৰুপতে ভিডিঅ'বিলাকৰ লিংকবিলাক পাই যাব প্ৰথমতে, ঠিক আছে? গতিকে আপোনালোকে টেলিগ্ৰাম গ্ৰুপটোত জয়েন হৈ ল'ব, মই লিংকটো ডেসক্ৰিপশন আৰু ক'ত দি দিম কমেন্টৰ ফাৰ্স্ট কমেন্টত। ওকে, তে আমি স্টাৰ্ট কৰোঁ আজি আমাৰ প্ৰথম কুৱেশ্যনটো। আজি আমি স্টাৰ্ট কৰোঁ আমাৰ ফাৰ্স্ট কুৱেশ্যনটো, কুৱেশ্যন নম্বৰ কোনসা 1। ওকে ওকে, তে কুৱেশ্যনটোত কি দিছে চাওঁ। প্ৰথম কুৱেশ্যনটোত দিছে কাষত দিয়া চিত্ৰটোৰ দুটা কোণৰ যোগ দিয়া আছে। কাষত এটা চিত্ৰ আছে, এইটো চিত্ৰৰ কথা কৈছে। কাষত দিয়া চিত্ৰটোত দুটা কোণৰ যোগ দিয়া আছে। কেইটা কোণ? দুটা কোণ। কোণ বুজি পায়নে? কোণ। কাষত দিয়া চিত্ৰটোত দুটা কোণৰ যোগ দিয়া আছে। এটা কোণ বুজি পায়নে? কোণ কোনটো? এইটোকে কোণ বুলি কয়। এইটো এটা কোণ, এইটো এটা কোণ, এইটো এটা কোণ। চিধা চিধিকে যদি কওঁ কোণ বুলি ক'লে ধৰক আপোনাৰ মোবাইলটো, ঠিক আছে? আপোনাৰ মোবাইলটো ধৰক এনেকুৱা, এইটো আপোনাৰ মোবাইলটো হয়নে? আজি মোক এতিয়া মোবাইলটোতে চাই আছে ধৰক, এই মোবাইলটোৰ এই চুককেইটা যে আছে, এই চুককেইটা কোণ বুলি ক'ব পাৰি। এইটো কোণ, এইটো 90 ডিগ্ৰী কোণ, এইফালে 90 ডিগ্ৰী কোণ, এইটো 90 ডিগ্ৰী কোণ, এইটো 90 ডিগ্ৰী। চব সকলোৰে মোবাইল 90 ডিগ্ৰী কোণ হৈ আছে। কিন্তু মষ্ট ইণ্টাৰেষ্টিং মোবাইলকেইটা কিন্তু তেনেকুৱা নহয়, ছাইডটো কিন্তু এনেকুৱা আহে ন? ক'তনো জোঙা? এনেকুৱাহে চুককেইটা এনেকুৱাহে, হয় নাই? এনেকুৱা একদম জোঙা নহয়। এইটো চুক হৈ নাযায়, কিন্তু এইটো চুক হৈ নাযায়। চুক হ'লে মই ধৰি লৈছোঁ যে আপোনালোকে পূৰা একদম জোঙা হয়, চুক ওলাই আছে, তেতিয়া এইবিলাক এটা এটা কি হৈ যায়? কোণ। বুজি পালোঁ? কোণ। তো এইটো হৈ গ'ল কোণ। তো এনেকৈ যদি এডাল আঁচ থাকে, তাৰ ওপৰত যদি এনেকৈ দিওঁ, এইটো এটা কোণ হৈ যাব, ঠিক আছে? বুজি পালে? ইয়াত আমাৰ মোবাইলটো তেনেকুৱা কোণ হৈছে 90 ডিগ্ৰী। এটা কথা ক'ম এইখিনিতে, যোনে যোনে মোৰ ভিডিঅ'ৰ কাৰণে এতিয়া বিশেষকৈ ক্লাছটোত বেছিকটো ধৰক জানে, তে আপোনালোকে ভিডিঅ'টো স্কিপ কৰি যাব পাৰে, ঠিক আছে? আপোনালোকে মানে একদম মই বেছিকৰ পৰা ক'ব ট্ৰাই কৰিম, গতিকে বহুতৰ কাৰণে বেছিকটো প্ৰয়োজন হয়, গতিকে কনচেপ্টটো দিব মই সেইকাৰণে ট্ৰাই কৰোঁ। আৰু যদি বিচাৰে অলপ স্পীডত চাওঁ, আপোনালোকে 2x চাব পাৰে। মইতো কৈছোঁ 1.5x ওপৰত অপশ্যন আছে, গতিকে সেইটো লগাই দিলে অলপ স্পীডত ভিডিঅ'টো যাব। আৰু ভাবিছে যদি মই প্ৰতিটো পইণ্ট লাগে ল'ব পাৰে। ওকে, তে মই কুৱেশ্যনটো লৈ আহিছোঁ। কুৱেশ্যনটো আমাক কি কৈছে? কিহৰ কথা ক'লে? কাষত দিয়া চিত্ৰটো দুটা কোণৰ যোগ দিয়া আছে। দুটা কোণ দিয়া আছে, এটা কোণ হৈ গ'ল এইটো, এটা কোণ হৈ গ'ল এইটো। এইটো লিখা আছে 30 ডিগ্ৰী আৰু এইটো হৈ গ'ল কিমান? 100 ডিগ্ৰী। ওকে ওকে, এইটো ডিগ্ৰী বুলি কয়, এইটো ডিগ্ৰী বুলি কয়। এইটো কি বুলি কয়? ডিগ্ৰী। এইটো কি বুলি কয়? ডিগ্ৰী। আজি টেম্পাৰেচাৰ কিমান? আজি আমাৰ ধৰক ইয়াত টেম্পাৰেচাৰ 22 ডিগ্ৰী চেলচিয়াছ। 22 ডিগ্ৰী কিমান? চেলচিয়াছ। এতিয়া মোক মষ্ট কথা এটা কওঁ, ইম্পৰ্টেণ্ট, লাইফত আপোনালোকক কামত আহিব। এইটো কথা বহুতে নাজানে। হয়তো মোৰ ভিডিঅ'টো চাই থকা 99% মানুহে হয়তো নাজানে, লাগিলে সেই মানুহজন নকওঁ আৰু লাগিলে সেই মানুহজন যোনেই নহওক হয়তো বহুতে নাজানে। এইটো ওপৰত কি আছে বাৰু জানেনে? এইটো আমি যেনেকৈ লিখোঁ 30 ডিগ্ৰী 1 ডিগ্ৰী, এতিয়া বহুতে স্কিপ কৰি হয়তো গুচিয়ে গ'ল ভিডিঅ'টো, হয়নে? এই কথাটো নিশিকিলে পৰীক্ষাত নাহে। এতিয়া যিটো ক'ম তথাপিও শুনক, কিমান ধুনীয়া এটা কথা, আপোনালোকে সেইকাৰণে ডিগ্ৰী জানে, কিন্তু 30 ডিগ্ৰী, এইটো 30 ডিগ্ৰী, এইটো ধৰক 40 ডিগ্ৰী, ঠিক আছে? এতিয়া ওপৰত যে মই এই ডিগ্ৰীটো লিখোঁ, এইটো ডিগ্ৰীটো কি পাব? কেতিয়াবা ভাবিছেনে? 30 ডিগ্ৰী এনেকৈ লিখিছোঁ, কেতিয়াবা কি এনেকৈ দিছোঁ, কি হয়? এইটো অৰিজিনেলি কেনেকুৱা হয়? অৰিজিনেলি যদি চাব এইটো এনেকুৱা হয় 38 ডিগ্ৰী, বুজিছে? ডিগ্ৰীটো এনেকৈ লিখে, ওপৰত শূন্য এটা দিয়ে, শূন্য নহয়, এইটো শূন্য নহয়, এইটো কি জানেনে? এইটো হয়। এইটো কি হয়? আমাৰ যিটো এলফাবেট ABC, এইটো বহুতে এইটো কথা নাজানে। আমি কি কৰোঁ? 30 লিখোঁ, ওপৰত এনেকৈ দি দিওঁ আৰু নাজানো আৰু এইটো কি আৰু কেতিয়াবা এনেকৈ দিওঁ, হয়নে? অ'কে, এইটো কি বুলি কয়? মানে মই এইটো ক'ব বিচাৰিছোঁ, কথাবিলাক জানিব লাগে, ঠিক আছে? এইটোতো বাৰু পৰীক্ষাত নাহে, কিন্তু এইটো বহুত এটা ভাল কথা শিকিলে, হয়তো আপোনালোকে কেতিয়াও বহুতে জানা নাছিলে। তে এইটো কি? 30 ডিগ্ৰী। ডিগ্ৰীটোত মানে কি ওপৰত এইখিনি এটা আছে, কি এটা আছে? ABCDখনত যিটো আছে সেই টো, ঠিক আছে? ওকে, তে সেইটো বাৰু হৈ গ'ল। ওকে, হয়নে? বহুত ভাল কথা এটা শিকিলোঁ আজি। তে নেক্সট মই কি ক'লোঁ? কাষৰ দিয়া চিত্ৰৰ দুটা কোণৰ যোগ দিয়া আছে। ওকে, দুটা কোণৰ যোগ দিয়া আছে। কেনেকৈ দুটা দিছে? এটা হ'ল এইটো আৰু এটা হ'ল এইটো, দুটা দিয়া আছে। ওকে, দিয়া আছে। ওকে, নেক্সট কি কৈছে? এতিয়া ত্ৰিভুজ ABCৰ অন্য দুটা কোণ যোগ উলিওৱা। অন্য দুটা কোণটো বাকী থাকিল, এটা কোণ এইটো বাকী থাকিল আৰু এটা কোণ এইটো বাকী থাকিল। এই দুটা কোণৰ যোগ উলিয়াব দিছে। এই দুটা কোণৰ যোগ কিমান? একদম সহজ কুৱেশ্যনটো দেখাৰ লগে লগে এনচাৰ আহি যাব কিমান হ'ব। এতিয়া মই এইখিনিতে এটা কথা এড কৰিম, ত্ৰিভুজ। আপোনালোকে জানে ধুনীয়াকৈ ত্ৰিভুজটো চবেই আঁকিব জানে। ত্ৰিভুজ চাওকচোন, মানে হ'ল তিনি, ভুজ মানে হৈ গ'ল বাহু। মানে কেইটা? মানে তিনিটা, এটা একো নাজানিলেও জানে, সেইটোৱেতো মেথছ। ত্ৰিভুজ, মানে কি? তিনিটা, এটা দুটা তিনিটা, আৰু ভুজ মানে কি? বাহু। ভুজ মানে কি? বাহু, সেইকাৰণে তিনিটা বাহু। ওকে, এতিয়া ত্ৰিভুজৰ কেইটা বাহু থাকে? তিনিটা বাহু। ABCৰ অন্য দুটা কোণৰ যোগ উলিয়াব দিছে। কোন দুটা? এইটো আৰু এইটো। এতিয়া মষ্ট ইণ্টাৰেষ্টিং এটা কথা, ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান? ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান? এইটো ধৰক মই এটা ত্ৰিভুজ আঁকিলোঁ, এই ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান? সদায় মনত ৰাখিব, সেইটো কিমান হয়? সদায় 180 ডিগ্ৰী। কিমান ডিগ্ৰী? 180 ডিগ্ৰী। থাকিব মনত? থাকিব।
মানে কি মই এটা ত্ৰিভুজ আঁকিছোঁ এইটো ত্ৰিভুজ হয়নে নহয় হয় তিনিটা বাহু আছে ত্ৰিভুজ তিনিটা বাহু আছে আৰু এটা মই আঁকিছোঁ এইটো এটা ত্ৰিভুজ হয়নে নহয় হয় এইটো ত্ৰিভুজ হয়নে নহয় হয় এইবিলাক বেকা হৈ যায় অকণমান এইটো ধৰক জোঙা হ'ব লাগিব গোটেইকেইটা হৈ গ'লে এটা ত্ৰিভুজ ত্ৰিভুজৰ প্ৰতিটো ত্ৰিভুজৰে প্ৰতিটো কোণ তিনিটা কোণৰ যোগফল কেইটা কোণ আছে এটা দুটা তিনিটা এটা দুটা তিনিটা এটা দুটা তিনিটা তিনিটা কোণৰ যোগফল কিমান 180 ডিগ্ৰী কিমান 180 ডিগ্ৰী কেতিয়াবা কি হয় জানেনে মই কওঁ শুনক অপশ্যনত কেতিয়াবা চাৰিটা অপশ্যন দি দিব তলত সুধিব তলৰ কোণটো ধৰক অপশ্যনত এনেকৈ থাকিব তলৰ কোণটো অসত্য বুলি দিব ত্ৰিভুজৰ কথা এটা লিখিব ধৰক ত্ৰিভুজ তলৰ ত্ৰিভুজৰ ক্ষেত্ৰত প্ৰশ্নটো মন দিব ত্ৰিভুজৰ ক্ষেত্ৰত অ'কে অপশ্যন 1 থাকিব তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী ত্ৰিভুজৰ তিনিটা বাহু আছে ত্ৰিভুজৰ তিনিটা বাহু আছে শুদ্ধ ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী শুদ্ধ তাতে এটা ভুল দি দিব গতিকে কনচেপ্টবিলাক ক্লিয়াৰ হৈ থাকিব লাগিব অ'কে ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান 180 ডিগ্ৰী কিমান ডিগ্ৰী 180 ডিগ্ৰী অ'কে ত্ৰিভুজ বুলি ক'লে এইটো দেখোন বাহিৰৰ কোণ দিয়া আছে এইটো দেখোন বাহিৰৰ কোণ এইটো এই কোণটো দেখোন বাহিৰৰ এইটো কোণ বাদ দিয়ক হে ভিতৰৰ কোণটো চাওক এটা কোণ এইটো এটা কোণ এইটো এটা কোণ এইটো এই তিনিটা কোণ আছে অ'কে এইটো কোণ কিমান 30 ডিগ্ৰী হ'ল বাকী দুটা আৰু দুটা আহিবলৈ আছে আপুনি নিজে ভাবক গোটেইকেইটা যোগ কৰিলে কিমান হ'ব লাগিব 180 ঠিক আছে অ'কে এইটো যদি 30 গুচি গ'ল এই দুটা কিমান হ'ব লাগিব 180ৰ পৰা 30 গুচি গ'লে কিমান হ'ব কিয় বিয়োগ কৰিলে বুজি পালে কাৰণ গোটেইকেইটা যোগ কৰিলেতো 180 100% হ'ব লাগিব এটা দিয়া আছে 30 এই দুটা কিমান এইটো বাদ দিয়ক সেইটো বাদ দিয়ক 180 পৰা 30 গ'লে 150 আপুনি চেক কৰক দুটা কোণ আছে এই দুটা যোগ কৰিলে 150 হ'ব লাগিব 150 থকা ক'ত আছে এইটো হৈ গ'ল 7 5 12 এইটো 120 হ'ব 6 12 100 এইটো 130 হ'ব এইটো নহয় এইটো 8 8 16 এইটো নহয় গতিকে এনচাৰ হ'ব কোনটো এইটো কিয় চাওকচোন 70 লগত 80 যোগ কৰিলে কিমান হয় 150 এতিয়া চিধা চিধি একো নোচোৱাকৈ ডাইৰেক্ট এনচাৰ আহি আছে এইটো গতিকে ইমানখিনি কৰিবই নালাগে হয় নাই চাওকচোন কেনেকৈ আপুনি কুৱেশ্যনটো চালে 30 ডিগ্ৰী 180 ডিগ্ৰী হয় 180 ডিগ্ৰী হয় 180 পৰা 30 বিয়োগ কৰিলোঁ 150 থাকিলে যোগ কৰিলে কোনটো 150 হয় এইটো 150 হয় চিধা চিধি অপশ্যন হৈ গ'ল এইটো ঠিক আছে অ'কে এইখিনিত বাৰু এই বস্তুটো দিয়াৰ কাহিনী এটা আছে বাৰু আচলতে 80 আৰু 70 বুলি ক'লে এইটো কোণ মানে 70 ডিগ্ৰী হ'ব আৰু এইটোৱে 80 ডিগ্ৰী হ'ব কেতিয়াও এইটো 80 কেতিয়াও এইটো 70 হ'ব নোৱাৰে এতিয়া ক'ব ছাৰ সেইটোৱে কিয় হ'ল সেইটো কথা নাহে আচলতে ডাইৰেক্ট এনচাৰ ওলাই আছে তথাপিতো মই কৈছোঁ অলপ চাব মই কি ক'লোঁ দুটা কোণ আহিলে এটা ধৰক 80 আৰু এটা 70 ঠিক আছে আপুনিতো এনেকৈও লিখিব পাৰিলে হ'লে বোলে মই এইফালৰ কোণটো 80 দি দিওঁ এইফালৰটো কিন্তু 70 দি দিওঁ আচলতে সেইটো নহ'ব সেইটো কিয় নহ'ব শুনক ইয়াত কাহিনী এটা হৈ আছে ইয়াত 80 এইটো 70 কিয় নহয় ইয়াত এইটো 70 ডিগ্ৰী হ'ব আৰু এইফালৰটো 80 ডিগ্ৰী হ'ব লাগিব আকৌ এটা কনচেপ্ট শিকিব এতিয়া কি শিকাব শুনক অলৰেডি এনচাৰ আমি পাই গ'লোঁ ঠিক আছে ইয়াত চাব এটা কথা মন কৰিব ইয়াত এটা কোণ আছে এই বাহুডাল দেখিছেনে এনেকৈ যে গৈ আছে এই বাহুডাল এনেকৈ যে আছে এইটো 180 ডিগ্ৰী কোণ 180 ডিগ্ৰী কোণ এতিয়া ক'ব ছাৰ 180 ডিগ্ৰী কোণ দেখিছেনে ছবি দেখিছে ক'ত দেখিছে শুনক আপোনালোকে ছাতি এটা দেখিছিল নহয় এনেকুৱা কোণমান যন্ত্ৰটো যে দেখিছিলে আপোনাক সৰু হৈ থাকোঁতে এনেকুৱা কোণমান যন্ত্ৰ এটা আছিল নহয় ইয়াত যে লিখা থাকে 0 ডিগ্ৰী 1 ডিগ্ৰী 2 ডিগ্ৰী এইখিনি জেগাত 90 ডিগ্ৰী থাকে মনত পেলাওক আৰু এইখিনি জেগাত ধৰক 60 ডিগ্ৰী 45 ডিগ্ৰী এনেকৈ থাকে এইখিনিত 180 ডিগ্ৰী থাকে মানে চিধা চিধিকৈ ভাবক এইখিনি 0 আছে মনত পেলাওক ছবিত এইটোতো মনত পৰিছে এইফালে 180 কি বুজি পালে এনেকৈ মানে 180 ডিগ্ৰী হৈ থাকে এনেকৈ কিমান 180 ডিগ্ৰী সদায় মনত ৰাখিব এডাল বাহু সদায় কেতিয়াবা ক'ৰবাত লাগিব এই গোটেই এটা কোণ এইটো কি কোণ বুলি কয় সৰল কোণ সৰল কোণ নতুন এটা কনচেপ্ট আকৌ শিকিলে সৰল কোণ কিমান ডিগ্ৰী হয় 180 ডিগ্ৰী আৰু এইটো হৈ গ'ল সমকোণ এইটো কি কোণ সমকোণ চাওক কুৱেশ্যন এটা কৰাই আছোঁ কিন্তু কনচেপ্ট বহুত শিকি আছোঁ সমকোণ এইটো সমকোণ হ'বলৈ হ'লে কিমান ডিগ্ৰী হ'ব লাগিব 90 ডিগ্ৰী কেতিয়াবা অপশ্যন থাকিব পাৰে অপশ্যন কেইবাটাও দি দিব তলৰ কোণটো ভুল তেনেকৈ গৈছোঁ তাত এটা কনচেপ্ট দি দিব সমকোণী ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী দেখিছেনে এইটো 90 ডিগ্ৰী হৈ আছে আপোনালোকে মনত ৰাখিব সমকোণ বুলি ক'লে 90 ডিগ্ৰী সৰল কোণ বুলি ক'লে 180 ডিগ্ৰী সৰল কোণটো একদম চিধা চিধি ঠিক আছে তো এনেকৈ আছেডাল দি দিওঁ মই যদি এইখিনিতে যদি এটা পইণ্ট এইটো কোণ কি হ'ব সৰল কোণ 180 ডিগ্ৰী হৈ আছে ঠিক আছে অ'কে তো তেনেকৈ আমি যদি ভাবোঁ ইয়াত বস্তু এটা চাওক মজা এটা চাওক ইয়াতো কি হৈ আছে এই ছবিটোত এনেকৈ আছে তে আপুনি ভাবক এইখিনি জেগা কিমান হয় কওকচোন এই গোটেইখিনি এনেকৈ যে আছে এইখিনি জেগা মই ইয়াত দেখিছোঁ কিমান হৈ আছে এইখিনি 180 ডিগ্ৰী হৈ আছে তে এনেকৈ আছেডাল আছে তে এইখিনি জেগা কিমান বুলি প্ৰশ্নটোত কোৱা হৈ আছে 100 বুলি কোৱা হৈছে এইফালৰখিনি 100 বুলি কোৱা হৈছে তে ভাবক গোটেইটো 180 ডিগ্ৰী হৈ আছে গোটেইটো কিমান 180 ডিগ্ৰী হৈ আছে তে এই কোণটো কিমান হৈ আছে কওকচোন তেতিয়া যদি 80 ডিগ্ৰী গতিকে এইটো 80 ডিগ্ৰী হ'ব লাগিব কাৰণ এইটো 80 এইটো 100 দুইটা যোগ কৰিলে 180 হ'ব লাগিব বুজি পালে এই কোণটোৰ নাম কি জানেনে এইখিনি আৰু এটা বস্তু এড কৰি দিওঁ মই এই কোণটোৰ নাম হৈ গ'ল বহিষ্ঠ কোণ এই কোণটোৰ নাম কি বহিষ্ঠ কোণ বাহিৰত থাকে কাৰণে এইটো বহিষ্ঠ কোণ বুলি কয় এই বহিষ্ঠ কোণ এনেকৈ হ'ব পাৰে এইফালেও থাকিব পাৰে নহ'লে ওপৰৰ ফালেও থাকিব পাৰে বুজি পাইছেনে বহিষ্ঠ কোণ মানে কি বুজি পাইছে এই গোটেইটো কিমান হয় 180 ডিগ্ৰী হয় এইখন 100 ডিগ্ৰী গতিকে এইখন 80 ডিগ্ৰী বুজি পালে এটা বহিষ্ঠ কোণৰ কথাটো শিকিলে
আৰু এটা মষ্ট ইণ্টাৰেষ্টিং কথা কওঁ এইখিনিতে শুনক ইয়াতে ৰিলেটেড এতিয়ালৈকে বহুতকেইটা কথা শিকিলোঁ বহুতকেইটা কথা অলৰেডি শিকিলোঁ আৰু কেইটামান কথা শিকিলোঁ মষ্ট ইণ্টাৰেষ্টিং কথা এটা ক'ম এইখিনিতে চাব এইটো এই ছবিটোতে আপুনি মন কৰকচোন দেই কিমান বস্তু যে আছে এটা ছবিত কনচেপ্টবিলাক ক্লিয়াৰ হৈ থাকিব ঠিক আছে ত্ৰিভুজৰ বহুত কনচেপ্ট ক্লিয়াৰ হৈ গ'ল ত্ৰিভুজ কাক বোলে ধুনীয়াকৈ জানো ত্ৰিভুজ তিনিটা বাহু থকা ডিগ্ৰী শিকিলোঁ ডিগ্ৰীৰ ওপৰত ও আছে নে নাহে হয়তো ওটো এনেও নাহে কিন্তু বাকীকেইটাত ইম্পৰ্টেণ্ট হয় ঠিক আছে অ'কে মই কি ক'ব গৈ আছোঁ এই কোণটো কিমান 30 ডিগ্ৰী অ'কে এই কোণটো কিমান 70 ডিগ্ৰী অ'কে এই কোণটো কিমান 80 ডিগ্ৰী এই কোণটো কিমান 100 ডিগ্ৰী আপোনালোকে ধুনীয়াকৈ গম পালে যে এই দুটা যোগ কৰিলে কিমান 180 ডিগ্ৰী হ'ব লাগিব ত্ৰিভুজটো গোটেইকেইটা কোণ যোগ কৰিলেও 180 হ'ব লাগিব এইটো কিহৰ কাৰণে হৈছে সৰল কোণ এইটো বেলেগ এটা কাহিনী এইটো সৰল কোণৰ কাৰণে 180 ডিগ্ৰী হয় আৰু গোটেইকেইটা যোগ কৰিলেও কিমান 180 ডিগ্ৰী 30 যোগ 70 যোগ কিমান এইটো ওপৰত হয়নে অ'কে 80 তে গোটেইকেইটা যোগ কৰিলে কিমান হয় 180 হয়নে 7 10 180 হৈ আছে এতিয়া নতুন এটা কথা কম শুনিব মজা বস্তু এটা চাওক এটা কথা মনত ৰাখিব মষ্ট ইণ্টাৰেষ্টিং এই কোণটো সদায় এই দুটা কোণৰ যোগফলৰ সদায় সমান হয় কি ক'লোঁ মই এটা যদি মই এনেকৈ ত্ৰিভুজ আঁকি দিওঁ মই যদি কওঁ এই কোণটো কিমান বুলি কোৱা আছে 100 ডিগ্ৰী আপুনি সদায় চাব এই দুটা কোণৰ যোগফলৰ সদায় সমান হয় এই কোণটো এই কোণটো যদি 30 ডিগ্ৰী হয় তে এই কোণটো 100% 70 ডিগ্ৰী হ'বই লাগিব কিয় জানেনে এইটো কোণ যিমান হয় এই দুটা কোণৰ যোগফল সিমান হয় এইফালে 100 আছে নহয় গতিকে 30 আৰু 70 যোগ কৰিলে 100 নতুন এটা কনচেপ্ট এইটো কি কয় জানেনে এটা ত্ৰিভুজৰ শুনিব এটা ত্ৰিভুজৰ বহিষ্ঠ কোণ এইটো বহিষ্ঠ কোণ আপোনালোকে পাইছে পাহৰিব পাৰে বহুতে এটা ত্ৰিভুজৰ বহিষ্ঠ কোণ দূৰৱৰ্তী অন্তঃকোণ দুটাৰ যোগফলৰ সমান হয় পাইছে আপোনালোকে কেতিয়াবা এইটো অপশ্যনত থাকে কেতিয়াবা কি দিব একো নিদিয়ে আপোনাক ডাইৰেক্ট সুধিব এই কোণটোৰ মান কিমান ছবিটো এনেকৈ দি দিলে এইটো দি দিলে এইটো 30 ডিগ্ৰী দি দিলে এইটো দি দিলে কিমান 100 ডিগ্ৰী মই কৈছোঁ আৰু যিকোনো এক্সামত আহিব পাৰে তে ক'ব এইটো কোণৰ দাম কিমান ঠিক আছে তে কোনটো কনচেপ্ট লগাব লাগিব আপুনিতো গম পাই গ'ল যে গোটেইকেইটা যোগ কৰিলে 180 ডিগ্ৰী এইটো হৈ যাব কিমান এইটো হৈ যাব কিমান 70 এইফালে হৈ যাব কিমান এইটো কিমান হৈ যাব 80 ডিগ্ৰী ঠিক আছে কিন্তু অপশ্যনত 70 থাকিব 80ও থাকিব বুজি পাইছেনে মই কি ক'ব কৈছোঁ মই এইটো মুচি দিওঁ বাৰু এইখিনি জেগা মই মুচি দিছোঁ মই এই বস্তুটো এড কৰিছোঁ হা এইটোতো এনচাৰ ওলাই গ'ল সকলোৱে বুজি পালে আৰু এটা বস্তু এড কৰিম মই এইখিনিতে চাব দেই মজা এটা চাওক এইটো ত্ৰিভুজ এই কোণটো কিমান বুলি কৈছোঁ মই 100 ডিগ্ৰী 100 ডিগ্ৰী পৰীক্ষাত দিয়া আছে ধৰক এইটো কিমান ডিগ্ৰী 30 ডিগ্ৰী অ'কে তে আপোনাক সুধিছে এইটো এ বি এইটো হৈ গ'ল চি আৰু এডাল ধৰক ডি বুলি দি দিছে তে এই কোণটো এটা কোণ তে সুধিছে আপোনাক বি কোণটো কিমান অকল এইটোৱে সুধিছে ধৰক অপশ্যনত আপোনাক একদম 100% কিবা দুটাটো অপশ্যন এ আৰু বি থাকিব চি আৰু ডি কি দিয়ে নাজানো কিন্তু এ আৰু বিত আপোনাৰ 100% 70 আৰু 80 ডিগ্ৰী থাকিব এতিয়া আপুনি যেতিয়া ভাবিব আপোনাৰ মই যদি অকল এইটো কুৱেশ্যন শিকাই থৈ আহিলোঁ মোৰ ইণ্টাৰেষ্টিং চাব আপোনাক যদি মই অকল এইটো কুৱেশ্যন শিকালোঁ হয় তেতিয়া আপুনি কি ভাবিলে হয় ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী তে 30 তে দুটা কিমান হ'ব যোগ কৰিলে 180 হ'ব লাগিব তে এটা চাগে 70 হ'ব এটা 80 হ'ব তে আপুনি কনফিউজত থাকিব এইটো 70 নে এইটো 80 অ'কে এইটো 70 এইটো 80 নহ'লে এনেকুৱাও হ'ব পাৰে এইফালে 80 নহ'লে এইটো 70 হয়নে হয় কিন্তু ফিক্স হৈ আছে বস্তুকেইটা গতিকে 70 80 কোনোবা লাকত 70 বুলি ক'লে এনচাৰ আহি গ'ল ধৰক ঠিক আছে কিন্তু যদি কিবা কাৰণে এইটো 80 বুলি দি দিয়ে আপুনি যদি 80 বুলি লৈ ল'লে হয় বা এইফালেতো আপুনি 70 বুলি লৈ ল'লে হয় ল'ব পাৰে গতিকে আপুনি 80টো মাৰি দিব ঠিক আছে গতিকে এই কনচেপ্টটো কিহৰ পৰা আহিব এই কনচেপ্টটো আহিব এনেও প্ৰতিটো বস্তু ধুনীয়াকৈ মিলি থাকে আপুনি চাওক কেনেকৈ গম পাব এইটো 70 বুলি এইটো 100 হৈ আছে গতিকে তাৰ দূৰত যি দুটা কোণ আছে এইফালে যি দুটা কোণ আছে এই দুটা কোণ যোগ কৰিলে সদায় 100 হ'ব লাগিব গতিকে 30ৰ লগত কি যোগ কৰিলে 100 হয় গতিকে 70 যোগ কৰিলে গতিকে এইটো কোণ আৰু এই দুটা কোণৰ যোগফল সমান কি ক'লোঁ মই ত্ৰিভুজৰ বহিষ্ঠ কোণৰ মান দূৰৱৰ্তী মানে দূৰত থকা দূৰৱৰ্তী অন্তঃকোণ মানে ভিতৰত থকা এইটো বহিকোণ বহিষ্ঠ মানে বাহিৰত থকা ত্ৰিভুজৰ বহিষ্ঠ কোণৰ মান বা বহিকোণৰ মান দূৰৱৰ্তী মানে দূৰত থকা অন্তঃকোণৰ সমষ্টি মানে দুটা যোগফল সমান হয় বুজি পালোঁ অ'কে এইখিনিতে আৰু এটা ইম্পৰ্টেণ্ট লাষ্ট কথা ক'ম ত্ৰিভুজৰ পৰা অকণমান মই আঁতৰলৈ আহিব বিচাৰিম মষ্ট ইণ্টাৰেষ্টিং মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এটা ত্ৰিভুজ আছে এটা কি আছে এইটো ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান জানেনে 180 ডিগ্ৰী জানে এটা চতুৰ্ভুজৰ চাৰিটা কোণৰ যোগফল কিমান চতুৰ্ভুজ বুলি ক'লে চাওক কি মজা ত্ৰিভুজ তিনিটা বাহু অ'কে 180 ডিগ্ৰী চতুৰ্ভুজ বুলি ক'লে 360 ডিগ্ৰী হ'ব কিমান হ'ব 360 ডিগ্ৰী মানে এই চাৰিটা কোণ থাকিব চতুৰ মানে কিমান 4 ভুজ মানে বাহু অ'কে নেক্সট আহিব পাৰে পঞ্চভুজ কিমান ভুজ তে পঞ্চভুজ হ'লে কেনেকুৱা হ'ব 5টা ভুজ থাকিব বাহু থাকিব 1 2 3 4 5টা ঠিক আছে তে গোটেইকেইটা যোগ কৰিলে কিমান হ'ব জানেনে
গোটেইকেইটা যোগ কৰিলে কিমান হ'ব জানে পঞ্চভুজ আৰু এটা কি আছে ৰ'ব আৰু এটা আছে সৰভুজ বুলি ক'লে 6টা পাব আহিব 1টা 2টা 3টা 4টা 5টা 6টা ঠিক আছে তে পঞ্চভুজ বুলি ক'লে হ'ব 7 5 12 এইটো কিমান আছিলে 560 5 6 7 8 9 540 কেনেকৈ গম পালোঁ মই এইটো হ'ব 7 8 9 720 এতিয়া শুনক এটা ত্ৰিভুজৰ 3টা কোণৰ যোগফল 180 ডিগ্ৰী ওকে সেইটো জানিব এটা চতুৰ্ভুজৰ 4টা কোণৰ যোগফল 360 ডিগ্ৰী ওকে পাৰিব পঞ্চভুজ বুলি ক'লে 540 সৰভুজ বুলি ক'লে সৰ মানে 6টা 1 2 3 5 4টা 5টা 6টা সৰভুজ বুলি ক'লে 72 তেনেকৈ আহি থাকিব সপ্তভুজ অষ্টভুজ নৱভুজ দশভুজ এনেকৈ গৈ থাকিব বাহিৰ গৈ থাকিব কিন্তু পৰীক্ষাত কেতিয়াবা আহে পঞ্চভুজৰ 5টা কোণৰ যোগফল কিমান 540 ইন দ্য মষ্ট ইণ্টাৰেষ্টিং কথা এটা চাওক মেথছত ইণ্টাৰেষ্টিং বস্তু এটা চাব দেই আপুনি এইটো ক'ব ছাৰ এইটো আৰু এইটো মোৰ মনত নৰয় এইটো আৰু এইটোতো মোৰ মনত নৰখিব মোৰ মুখত কেতিয়াবা ছাৰ শব্দটো আহি থাকে দেই সৰু ল'ৰা ছোৱালী ক'ব যে ছাৰ শব্দটো আহি থাকে অ'কে কি কৈছোঁ মই ইণ্টাৰেষ্টিং বস্তু এটা চাওক এইটোতো চবেই জানে এইটোও জানে কিন্তু এইটো তাতো কনফিউজ আছে কিন্তু মেথছ আপোনাৰ ইমান ধুনীয়া কি ধুনীয়া চাওক এইটো যোগ কৰিলে চাওক এই নাম্বাৰকেইটা এনেই যোগ কৰি চাওকচোন ইয়াত কি লিখা আছে 180 ডিগ্ৰী লিখা আছে ন চাওকচোন 180 ডিগ্ৰী মানে 1 8 আৰু 0 আছে নে এনেই মই জাষ্ট ট্ৰাই কৰিছোঁ গোটেইটো যোগ কৰিলে কি হয় চাওকচোন 9 হয় ইয়াত 3 আৰু 6 আছে এইকেইটা যোগ কৰি চাওক 3 যোগ 6 যোগ 0 কোনো প্ৰয়োজনীয় বস্তু নহয় তথাপিতো এইটো কি ধুনীয়া চাওক বিউটি আছে 6 7 8 9 হয় এইটো চাওক 5 যোগ 4 যোগ 0 যোগ কিমান 9 হয় 7 যোগ 2 যোগ 0 যোগ কিমান 9 হয় চাওক লাগিলে আপুনি গোটেইকেইটা আপুনি হেৰিয়ত মাৰি চাওক ক'ত আছিল এখন ক'ত চাব আপুনি ক'ত চাব গুগলত আপুনি গুগলত চাৰি চাওক এটা আহিব 180 এটা আহি গ'ল 360 পিছত আহিল 540 পিছত আহিব কিমান 720 এনেকৈ গৈ থাকিব গোটেইকেইটা যোগ কৰিলে কিমান আহে 9 আছে এইটোতো বিউটি মেথমেটিক্সৰ বিউটি চাওকচোন মই এটা বিউটি শিকাই আছোঁ বোলে এইটো মই ক'ব বিচাৰিছোঁ চাওকচোন আপুনি এনেকৈ এটা কথা ভাবিব পাৰে যদি মোক পৰীক্ষাত কনফিউজো হৈ যাওঁ 4টা কোণৰ মান কি আছিল আপুনি যদি পাহৰিও যায় পঞ্চভুজৰ 5টা কোণৰ যোগফল যদি আপুনি অপশ্যনত পাহৰি যায় 540 আছিল নে 560 আছিল কথা এটা কৈছোঁ আপুনি অপশ্যনত ধৰক দিব এনেকৈ দুইটা অপশ্যন চিধা চিমিলাৰ কুৱেশ্যন অপশ্যন দুটা দি দিলে কনফিউজ আছে এতিয়া আপুনি যোগ কৰি চাওক সেইটো গোটেইকেইটা নাম্বাৰ 5 4 আৰু 0 কিমান ছাৰে কৈছিলে ন 180 ডিগ্ৰী আকৌ ছাৰৰ শব্দটো ক'লোঁ দেই অ'কে বুজি পালোঁ এই কথাটো এতিয়া আপুনি চাব পাৰে সপ্তভুজ অষ্টভুজ এইকেইটা যোগ কৰিলে নহয় আপোনালোকে কেনেকৈ কি কৰোঁ মই ট্ৰিক্স দিলোঁ আপোনালোকে লিখি ল'ব পাৰে এতিয়া ব'লো ছাৰ নেক্সট কুৱেশ্যন অ'কে না আমি এইটো কুৱেশ্যন চাম পিছৰ কুৱেশ্যনটো ঠিক আছে কুৱেশ্যনটো চোৱাৰ আগত মই আকৌ এটা কথা কওঁ মই আগৰ যিটো কুৱেশ্যন কৰালোঁ এই কুৱেশ্যনটোত মই 16 মিনিট কৰালোঁ এটা কুৱেশ্যন কৰাওঁতে কিমান সময় লাগিছে 16 মিনিট এই 16 মিনিট পৰে নেকি কিন্তু এটা কথা মই গেৰেণ্টি দিম 16 মিনিটত যোনে 16 মিনিট কণ্টিনিউ কৰিলে বহুতকেইটা কথা শিকিলে এবাৰ শিকিলে নে নাই মোক এবাৰ ক'বচোন 16 মিনিটত মই আপোনাক এটা কথা কওঁ এই 16 মিনিটত মই আপোনাক কমেও মিনিমাম 8টা কুৱেশ্যন কৰাব পাৰিলোঁ হয় 8টা কুৱেশ্যন কিন্তু কাম নাই তেনেকুৱা কুৱেশ্যনৰ কাম নাই ঠিক আছে আপোনাৰ যদি কনচেপ্ট ক্লিয়াৰ নাথাকে কুৱেশ্যনৰ কাম নাই কাৰণ কুৱেশ্যনটো কৰিলে আছে মই আগতেও কৈছোঁ এইটো কথা ঠিক আছে গতিকে আমি 16 মিনিটত এটা কুৱেশ্যন কৰিছোঁ কিন্তু এনেকুৱাকৈ কৰিছোঁ তাত থকা বহুতখিনি কনচেপ্ট শিকি পেলালোঁ ঠিক আছে আজি আপোনালোকে বহুত এটা ডাঙৰ কথা শিকিলে কিন্তু আজি আমাৰ ঘৰৰ টেম্পাৰেচাৰ কিমান আমাৰ ঘৰ নহয় আমাৰ ধৰক আজি আমাৰ ইয়াৰ টেম্পাৰেচাৰ আছিলে ধৰক 27 ডিগ্ৰী এইটো ডিগ্ৰীটো আপুনি কি আজি সেইটো এটলিষ্ট জানিলে এইটো কি হয় হয় হয়নে অ'কে আৰু ধৰক এই কোনকেইটা শিকিলে ধৰক ত্ৰিভুজৰ 3টা কোণ 180 ডিগ্ৰী 9 হৈ আছে ন এইবিলাক কথা ক'তো নাই এনেকুৱাকৈ নাই আৰু ঠিক আছে তে মই ইচ্ছা কৰিলে 16 মিনিটত 8টা কুৱেশ্যনো কৰাই বহুত ভিডিঅ' এটা পিছত এটা বহুত ভিডিঅ' দি থাকিব বাৰু ঠিক আছে গতিকে সেইটো নহয় মই এটা ভাবোঁ বুজি পাইছে চাগে অ'কে তে নেক্সট এইটো কুৱেশ্যন চাম কুৱেশ্যন নম্বৰ পিছৰটো মজা কুৱেশ্যন একদম মজা কুৱেশ্যন আৰু শুনক 1 নম্বৰ যিটো কুৱেশ্যন কৰাইছিলোঁ এই কুৱেশ্যনটো কৰোঁ বুলি ক'লে আপোনাৰ কিমান সময় লাগে খুব বেছি আপোনাৰ 20 ছেকেণ্ডমান লাগে 20 ছেকেণ্ড 10 ছেকেণ্ডতো হৈ যাব পাৰে চাৰ লাগে এনচাৰ আহি যায় ঠিক আছে কিন্তু মই অ'কে এইটো চাওকচোন এটা দুখ লগা কথা কওঁ এইখিনিতে শুনিব এই কুৱেশ্যনটো যে আছে কি দিছে চাওক যদি x সংখ্যাটো 5 গুণৰ পৰা 7 বিয়োগ কৰা হয় তেতিয়া ই 63 হয় তলৰ কোনটো সমীকৰণে x নিৰ্ণয় কৰিব কথা এটা কওঁ এই কুৱেশ্যনটো মই নিজেহে লিখি দিছোঁ কুৱেশ্যনটো পৰীক্ষাত অহা কিন্তু আপোনাৰ একদম এনেকুৱা দুখ লগা এটা কথা মই কুৱেশ্যন পেপাৰখন টেলিগ্ৰাম গ্ৰুপটোত দিয়া হৈ আছে আপোনালোকে গৈ এবাৰ আকৌ চাবগৈ কুৱেশ্যন নাম্বাৰটো চাব কুৱেশ্যন নাম্বাৰ হ'ল 55 কুৱেশ্যন নাম্বাৰটো কিমান 55 কুৱেশ্যন নাম্বাৰ কিমান 55 ইমান দুখ লগা কথা কুৱেশ্যনটো আছামিজত যিটো লিখিছে আৰু তলত ইংলিছত লিখা আছে ঠিক আছে অ'কে তে অসমীয়াত যিটো কুৱেশ্যন সুধিছে কুৱেশ্যনটো ভুল কি প্ৰশ্ন বনাই মই বুজি নাপাওঁ অসমীয়াই নাজানে কিন্তু ইংলিছটো জানে মই জানো সেইটো কথা ইংলিছটো জানে কাৰণ হেভি লেভেলৰ মানুহ যে ইংলিছটো জানে
এটলিষ্ট কুৱেশ্যন পেপাৰখন বনালে অসমীয়া আৰু ইংৰাজী কুৱেশ্যনটো এটলিষ্ট চিমিলাৰ হ'ব লাগে আৰু ভালকৈ দিব লাগে মই আগতেও এটা কুৱেশ্যন ভুল পাইছোঁ আজিও এইটো কুৱেশ্যন ভুল পাইছোঁ আপুনি চাব কুৱেশ্যন 55ত যাব আপুনি অসমীয়াত কুৱেশ্যনটো পঢ়ি চাব এবাৰ ইংলিছত কুৱেশ্যনটো পঢ়ি চাব অসমীয়াত কুৱেশ্যনটো কি লিখি থৈছে আপুনি ক'ব অসমীয়াত পঢ়ি পেলাই কুৱেশ্যনটো একো কৰিব নোৱাৰে অসমীয়াত পঢ়ি পেলাই কুৱেশ্যনটো একো কৰিব নোৱাৰি কি ক'ম আৰু কিন্তু ইংলিছত পঢ়িলে এনচাৰটো ধুনীয়াকৈ ওলায় ঠিক আছে মানে অসমীয়াত কুৱেশ্যনটো খাপেই নাখালে খাপ নাখালে কুৱেশ্যনটো সুধিলে লাষ্টত বেলেগ ধৰণে কুৱেশ্যনটো আপুনি পঢ়ি চাব কুৱেশ্যন নম্বৰ কিমান 55 এইবিলাক মই সলাইছোঁ তেন্তে E63 হয় তাত তেনেকৈ নাই প্ৰশ্নটোত আছে তেতিয়া x সংখ্যাটো 60 হয় কি লিখা আছে তেতিয়া x সংখ্যাটো 63 আপুনি চাব তেতিয়া x সংখ্যাটো একদম ভুল আৰু ইংলিছত কুৱেশ্যনটো পঢ়ি চাব ইংলিছত কিন্তু ধুনীয়া হৈ আছে ঠিক আছে অসমীয়াৰ লগত ইংলিছ মই এইটো ক'ব বিচাৰিছোঁ এটলিষ্ট কুৱেশ্যন পেপাৰখন বনাইছে অসমীয়া আৰু ইংলিছটো এটলিষ্ট মিলাইটো বনাওঁ হয়নে কিনো কৰে জানো আৰু ইমান ডাঙৰ পৰীক্ষাবিলাকত কোনো ভুল হোৱাৰ প্ৰশ্ন আহিব নোৱাৰে পৰীক্ষাত কুৱেশ্যন ভুল হোৱাৰ কোনো প্ৰশ্ন আহিব নোৱাৰে কি ক'ম আৰু কুৱেশ্যনটো চাওঁ কুৱেশ্যনটো কি কৈছে আপোনালোকে কুৱেশ্যনটো চাই ল'ব ঠিক আছে কি ক'ম আৰু যদি x সংখ্যাটো 5 গুণৰ পৰা 7 বিয়োগ কৰা হয় তেন্তে E63 হয় ইংলিছত মই এবাৰ দেখাই দিম বাৰু অসমীয়াতটো ভুল আছে কি দিছে চাওক যদি x সংখ্যাটো ওকে x সংখ্যাটো ওকে x এটা x বুলি কিয় ক'লে চাওক অজ্ঞাত ৰাশিবিলাক x হয় আপোনালোকে সৰু থাকোঁতেও পাইছিলে অজ্ঞাত ৰাশিবিলাক কি কৰে x বুলি ধৰি লয় তে x কিয় ল'লে এটা সংখ্যা ধৰিব দিছোঁ আপোনাক মই কৈছোঁ আপুনি এটা সংখ্যা ভাবক ভাবিলে আপুনি 2 ভাবিলে কোনোবাই 7 ভাবিব কোনোবাই 5 ভাবিব কোনোবাই 9 ভাবিব তে যি টি ভাবিব পাৰে গতিকে সেই সংখ্যাটো x বুলি ধৰি লৈছোঁ সেইটো x ঠিক আছে ওকে এটা কি কৈছে চাওক যদি x সংখ্যাটো 5 গুণৰ পৰা 5 গুণ কি কৈছে কিন্তু 5 গুণ এটা সংখ্যাৰ আপোনাক মই এটা সংখ্যা কৈছোঁ এটা সংখ্যা কওকচোন কিমান 7 ওকে সংখ্যাটোৰ দুগুণ কৰকচোন সংখ্যাটোৰ দুগুণ কৰক দুগুণ বুলি ক'লে 2 এটা পূৰণ কৰিব সংখ্যাটোৰ লগত আপুনি 5 গুণ কৰকচোন কি পূৰণ কৰিব 5 পূৰণ কৰিব ওকে যদি x সংখ্যাটো এটা সংখ্যা x সংখ্যাটো 5 গুণৰ পৰা কেই গুণৰ পৰা 5 গুণৰ পৰা ইয়াৰ লগত কি পূৰণ কৰিব 5 সংখ্যাটোৰ এইটো 5 গুণ লিখিছোঁ মই এইটো 7 লিখিছোঁ মই 5 গুণৰ পৰা সংখ্যাটোৰ 5 গুণ এইটো 5 গুণ ঠিক আছে তে x লিখি পেলাই আপোনাৰ এই 5ৰ লগত x টো পূৰণ হৈ থাকিলে পূৰণ চিহ্ন নিদিলেও হয় এনেকৈ লিখিব পাৰি 5x তে x ৰ লগত 5 টো পূৰণ হৈ থাকাই বুজায় বুজি পালো ওকে পৰা কি ক'লে x ৰ 5 গুণৰ পৰা x ৰ কেই গুণ 5 গুণৰ পৰা কিমান বিয়োগ কৰিব দিছে 7 বিয়োগ কৰিব দিছে 7 বিয়োগ কৰা 7 বিয়োগ কৰা কি ধুনীয়া কুৱেশ্যন এইটো কুৱেশ্যন চবেই পাৰিব ওকে হয় তেন্তে E63 হয় তেন্তে E63 হয় হৈ গ'ল কাম শেষ এটোকে কয় এটা সমীকৰণ বুলি ক'লে সদায় এটা কথা মনত ৰাখিব মাজত এইখিনিত সমান চিন এডাল থাকিব আপোনাৰ দগাপালাখনৰ নিচিনা দগাপালাখন যে আছে আপোনালোকৰ দেখিছে চবেই দগাপালাখন সমীকৰণত কি হয় দুইটা ছাইড সদায় সমান হৈ থাকে মানে দগাখন কি হ'ব দুইফালে বেলেঞ্চ হৈ থাকিব লাগিব তে এইফালে যদি 63 আছে এইফালে কি আছে 5x - 7 আছে মানে ভাবি লওক আৰু ঠিক আছে তে এইখিনিত মানে x ৰ ভিতৰত কিবা মান আহে মই সেইটো ক'ব এতিয়া নাযাওঁ নেকি কিমান হ'ব এইটো 53 নাই নকৰোঁ আৰু থাকক কিবা এটা চাইছিলোঁ এটা বুজি পালেনে এইটো কেনেকৈ কৰিলোঁ কুৱেশ্যনটো একেবাৰে সহজ আকৌ কৈছোঁ x সংখ্যাটো 5 গুণৰ পৰা কেই গুণৰ পৰা 5 গুণৰ পৰা 7 বিয়োগ কৰা কিমান বিয়োগ কৰিছোঁ 7 বিয়োগ কৰিলোঁ বিয়োগ কৰা হয় তেন্তে ই মানে কি ই 63 হয় বা 63 সমান হয় কিন্তু প্ৰশ্ন সমান হয় বুলি ক'ব পাৰে 63 হয় ইকুৱেল কিমান 63 তে অপশ্যনত কোনটো আছে 5x - 7 = 63 এইটো অপশ্যন নম্বৰ বি বুজি পালো এই কুৱেশ্যনটো কৰিবলৈ আপোনাৰ 30 ছেকেণ্ডতকৈ বেছি সময় নালাগে 30 ছেকেণ্ডো বেছিয়ে কৈছোঁ এতিয়া মই কথা এটা কওঁ ইংলিছত কি লিখা আছে জানেনে 7 is subtracted কি কৈছে 7 is subtract কৰা মানে কি বিয়োগ কৰা হয়নে 7 is subtracted from 5 times of number x 5 times of number x then it becomes 63 সেইটোৱে ইয়াত আকৌ এই বিয়োগৰ কথাটো আগত কৈছে অসমীয়া যেনিবা পিছত কৈছে এইটো কথা কিন্তু অসমীয়াত আগত কৈছে ঠিক আছে বুজি পালো ওকে টেবল আছে নেক্সট কোৱেশ্চন ওকে নাও এইটো কোৱেশ্চন চাম কোৱেশ্চন নাম্বাৰ আজি 3 নম্বৰ কোৱেশ্চনটো ঠিক আছে বহুত ধুনীয়া কোৱেশ্চন তলৰ পূৰণ ফলটোৰ মান কি হ'ব এই পূৰণ ফলটোৰ মান কিমান সুধিছে এইটো সুধিছে কিমান হ'ব এইটোৰ লগত এইটো পূৰণ কৰিব দিছে এইটোৰ লগত কি এইটো পূৰণ আপোনালোকে পাইছে চাগে আৰু আগত এতিয়া চাওকচোন মই আপোনালোকক কৈছোঁ 3 লগত 2 পূৰণ কৰিলে কিমান হ'ব 3 দুগুণে 6 7 লগত 2 পূৰণ কৰিলে কিমান 14 এইবিলাক পূৰণ শিকাব আহিছে চাওক সেইটো পূৰণৰ লগত এইটো পূৰণ একেই হয় চাওক এইটো ধৰক এই গোটেইটো এটা বস্তু এই গোটেইটো কি বস্তু এটা বস্তু এফালে এইটো এটা বস্তু
য'ত কি চিন এডাল আছে একো চিন নাই মানে এইখিনি পূৰণ চিন এডাল আছে ঠিক আছে ওকে পূৰণ কৰিব দিছে তে একেই বস্তু বুলি কিয় কৈছোঁ মানে প্ৰচেছ হেৰিটো একে আৰু মানে কি আৰু পূৰণ চিন আছে ইয়াত নাই তো পূৰণ কৰিব দিছে এইটো পূৰণেই হয় সেইটো একে কৈছোঁ এতিয়া শুনক এই কুৱেশ্যনটো যদি মই কৰোঁ বুলি ভাবে যদি আপোনাৰ কনচেপ্ট ক্লিয়াৰ আছে এই কুৱেশ্যনটো কৰিবলৈ আপোনাৰ 5 ছেকেণ্ড নালাগে এই কুৱেশ্যনটো কৰোঁতে আপোনাৰ 5 ছেকেণ্ডো নালাগে 5 ছেকেণ্ড ক'লে নহ'ব মই বেছি কোৱা হ'ব মানে 10 ছেকেণ্ডত হৈ যাব 10 ছেকেণ্ডত আপোনাৰ এনচাৰ আহি যাব ঠিক আছে তে আপুনি বস্তু এটা মন কৰকচোন গোটেই কুৱেশ্যন চাওক 24x² 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 20 চবতে একে আছে 14x² 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 20y² 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 most interesting বস্তু এটা কি আছে চাওকচোন আপুনি ইয়াত আছে মাইনাছ মাইনাছ ইয়াত আছে প্লাছ মাইনাছ ইয়াত আছে মাইনাছ প্লাছ আৰু ইয়াত আছে প্লাছ প্লাছ লাষ্টত আছে প্লাছ প্লাছ খালি চিনকেইডাল উল্টা পুল্টা দিয়া আছে ঠিক আছে তাতে অপশ্যনটো সোমাই আছে অপশ্যন নাম্বাৰ এইটো বি হ'ব কেনেকৈ হ'ল কি হ'ল ক'বলৈ গ'লে এতিয়া বহুত কথা আহিব তথাপিতো মই পূৰণটো কৰি দেখাইছোঁ আপোনালোকে চাওক একদম সহজভাৱে পূৰণটো আমি কেনেকৈ কৰিম সহজভাৱে এইটো যদি কৰিব যায় একদম যদি ধুনীয়াকৈ পূৰণ কৰে আপোনাৰ 1 মিনিটত হৈ যায় ঠিক আছে অ'কে চাওকচোন কি দিছে 4x + 5y ইফালে লিখা আছে 6x কিমান লিখা আছে চাওক 6x - 4y এতিয়া কওকচোন মই এইটো বুলি ডাইৰেক্ট এনচাৰ কেনেকৈ গম পালোঁ হয়নে বস্তু এটা চাওক প্ৰথম কথা এইখিনিত চিনডাল কি আছে জানে মই এইখিনিত এই চিনডাল চালোঁ ইয়াত মই এই চিনডাল চালোঁ এইবিলাক কেতিয়া ক্লিয়াৰ হৈ যায় আপোনাৰ কনচেপ্টবিলাক যেতিয়া লাহে 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 ক্লিয়াৰ হৈ থাকে তেতিয়া এইবিলাক আহি যায় ঠিক আছে এইবিলাক পটককৈ শিকা বস্তু নহয় অংকৰ লগত আপুনি জড়িত হ'ব লাগিব ঠিক আছে অংকটো অকণমান ভাল পাব লাগিব ঠিক আছে আপুনি অকণ টাইম দিব লাগিব অ'কে অ'কে কি চিন আছে ইয়াত প্লাছ আছে ইয়াত কি চিন আছে মাইনাছ আছে ঠিক আছে প্লাছে মাইনাছে কি হয় জানেনে মাইনাছ হয় এতিয়া মাইনাছ এতিয়া মাইনাছ ক'ত ক'ত আছে ইয়াত আৰু ইয়াত আছে এতিয়া এনচাৰ এই দুটা হ'ব এই দুটাটো নহয় মই গমেই পাই গ'লোঁ এনেকৈ চোৱাৰ লগে লগেই মই গম পাই গ'লোঁ ইয়াত প্লাছ ইয়াত মানে চিধা চিধি এইটো হ'ব এই দুটাৰ ভিতৰত এটা নহয় ঠিক আছে এই দুটাৰ ভিতৰতে এটা এনচাৰ ঠিক আছে নেক্সট মই গম পালোঁ হয় মাইনাছৰ হ'ব নহয় প্লাছৰ হ'ব এতিয়া মাইনাছৰ প্লাছৰটো এইটো এটা বেলেগ খেলা এইটো ধৰক এইটো বস্তু এনেকৈ আহে প্ৰথমতে আমি এইটোৰ লগত এই নাম্বাৰটো যদি আমি ইনটু কৰোঁ এই দুটা নাম্বাৰ কৈছোঁ আৰু 4 4 গুণ কিমান হয় 16 অকণমান খেলি মেলি পাব মই তেওঁ কৈছোঁ আৰু এই দুটা নাম্বাৰ 5 6 গুণ কিমান 30 ঠিক আছে তে 4 4 এই মাজৰ দুটা আৰু কাষৰ দুটা মই কাষৰ দুটা চাম একদম আৰু মাজৰ দুটা চাম ঠিক আছে ট্ৰিক্সত যদি যাওঁ মাজৰ কাষৰ দুটা চাম আৰু কোনটা চাম মাজৰ দুটা চাম ঠিক আছে তে কাষৰ দুটা যদি মই পূৰণ কৰোঁ 4 4 গুণ কিমান 16 ইয়াত x আছে ইয়াত y আছে গতিকে x y লিখিলোঁ 5 6 গুণ কিমান 30 ইয়াত আছে y ইয়াত আছে x চিধা চিধি আপুনি y x লিখিব পাৰে বা x y লিখিব পাৰে একে কথা আপুনি আৰু হাজবেণ্ডে ফটো উঠা হাজবেণ্ডে আপুনি ফটো উঠা একে কথা অ'কে তে ইয়াত x y আছে ইয়াত কি আছে x y আছে অ'কে তে আপুনি বস্তু এটা মন কৰক ইয়াত এইটো বস্তুৰ পৰা এই বস্তুটো মই কি কৰি দিম বিয়োগ কৰি দিম কি কৰিম বিয়োগ কিয় কৰা হয়তো আৰু বিয়োগ কৰিব লাগিব ঠিক আছে বিয়োগ কিয় কৰিলোঁ সেইটো কৈ দিছোঁ ৰ'ব মই চাওক ইয়াৰ আগত কি চিন আছে চাওকচোন কৈছোঁ যেতিয়া 4 আগত কি চিন আছে এইখিনিত একো চিন নাই এতিয়া একো চিন নাই মানে কি আছে কওকচোন কিয় সংখ্যা ৰেখা প্ৰথম ক্লাছতে বুজাইছিলোঁ 1 2 3 ইয়াত কি আছে একো নাই মানে প্লাছ আছে কি আছে প্লাছ আৰু এইফালে থাকাকেইটা কি হয় মাইনাছ হয় একো নাথাকিলে প্লাছতে ইয়াত প্লাছ আছে আৰু এইটোত কি আছে মাইনাছ তে প্লাছে মাইনাছ এতিয়া ইয়াত মাইনাছ চিন এডাল আছে অ'কে অ'কে আৰু মাজৰ দুটাত চাওক ইয়াত কি চিন আছে প্লাছ চিন আছে আৰু এইটো আগত কি চিন আছে প্লাছ চিন তে ইয়াতো প্লাছ এইটো প্লাছ প্লাছে প্লাছে কি হয় প্লাছ ঠিক আছে মই আপোনাক ক'ব বিচাৰিছোঁ যে কেনেকৈ মই গম পালোঁ এইটো ঠিক আছে মই শিকাম বাৰু তে এই দুটা যোগ কৰিলে কি হয় প্লাছে প্লাছে প্লাছ ঠিক আছে এটা আগত মাইনাছ চিন এটা প্লাছ চিন বেলেগ বেলেগ চিন থাকিলে কি কৰে মই আগতে কৈছিলোঁ আগৰ ক্লাছত কৈছিলোঁ মনত পেলাওক মই 7 দুডাল একে চিন দি দিছিলোঁ একে চিন থাকিলে কি কৰে যোগ কৰে 7 2 কিমান 7 8 9 দুটা আগত বিয়োগ চিন আহে কাৰণে বিয়োগ চিন আহে আচলতে একে চিন থাকিলে কি কৰে একে চিন থাকিলে যোগ কৰে বেলেগ বেলেগ চিন থাকিলে বিয়োগ কৰে 7 আৰু 2 এইটো আগত বেলেগ চিন এইটো আগত বেলেগ চিন বেলেগ বেলেগ চিন থাকিলে কি কৰে বিয়োগ 7 ৰ পৰা 2 বিয়োগ কৰি দেখোন কিমান হয় 5 ডাঙৰ আগত কি চিন আছে বিয়োগ গতিকে বিয়োগ চিন দি দিওঁ বুজি পালে তে সেইটোৱে কথা বেলেগ বেলেগ চিন থাকিলে কি কৰে বিয়োগ কৰে তে 30 ৰ পৰা 16 পাৰো 30 বিয়োগ কৰিব নাজানো ময়ো নাজানো 30 পাৰি কওঁ বুলি ক'লে 30 ৰ পৰা 16 বিয়োগ কৰিলে কিমান হয় 30 ৰ পৰা 16 বিয়োগ কৰিলে হৈ যায় আমাৰ কিমান 14 ঠিক আছে ডাঙৰটো আগত যি চিন আছে সেই চিনডাল আহি যাব ডাঙৰটো আগত যি চিন আছে সেইটো চিন আহি যাব সৰি ডাঙৰটো আগত কোন চিন আছে এইটো সৰু এইটো ডাঙৰ আগত প্লাছ আছে প্লাছ 40x কোনটো এইটো গতিকে একচন এইটো বুজি পালোঁ এইটো কিন্তু বুজি এতিয়ালৈকে একো পোৱা নাই মই জানো মই এইটো ক'ব বিচাৰিলোঁ যে আপুনি পটককৈ এই বস্তুটো চাই উলিয়াই দিব পাৰে কেনেকৈ এবাৰ মই কৈছোঁ আহিলে প্লাছে মাইনাছে মাইনাছ এই দুটাৰ ভিতৰত এটা হ'ব নেক্সট গম পালে এই দুটা পূৰণ কৰিলে 4 4 গুণ 16 5 6 গুণ 30 16 পৰা 25 গ'লে 14 এতিয়া 14 দুটা আছে প্লাছ মাইনাছ কি হ'ব বিয়োগ কৰি চাওক কি চিন আহে চিনডাল চালে আহি গ'ল এনচাৰ সেইটোৱে কাহিনী বুজি পালোঁ নাই পোৱা একো পোৱা নাই মই জানো এতিয়া চাওক কুৱেশ্যনটো আমি কেনেকৈ কৰিম 4x + 5y ইনটু 6x - 4y আৰু যদি জানে আপুনি স্কিপ কৰি পিছৰ কুৱেশ্যনটোত যাব পাৰে এইটো চাওক এইটো কি কৰিম জানে একদম ধুনীয়া এটা বস্তু কি কৰিম চাওক প্ৰথমতে আমি এইটোৰ লগত এইটো লিখিম পিছত মই এইটোৰ লগত এইটো লিখিম ফাৰ্ষ্ট মই কোনটো লিখিম এইটোৰ লগত এইটো ফাৰ্ষ্ট এইটো তাৰপিছত মই এইটোৰ লগত এইটো লিখিম পিছত মই এইটোৰ লগত এইটো লিখিম
ধুনীয়াকৈ কাৰ্চনকেইটাত বহিখনত মাৰি থৈছোঁ মই যিটো লিখোঁ সেইটো আপোনালোকে লিখি থ'ব কপি এখন মোৰ কাৰণে এক্সট্ৰাকৈ বনাই ৰাখক বেলেগ ক'ৰ পৰা কৰে নাজানো মোৰ পৰা যেতিয়া শিকিব আহে এখন এক্সট্ৰাকৈ বহি বনাই লওক মোৰ লাগিলে যি ভিডিঅ'ই নাচাওক DLED কিবা কিবি বুলি কোনো কথা নাই কনচেপ্টটো বুজি পাব ঠিক আছে মই ৰেফাৰেঞ্চ দিব পৰা নাই এইটো চাই গ'ল গতিকে ভিডিঅ'বিলাক কৰোঁতে অকণমান টাইম লাগিছে যেতিয়া কনচেপ্টবিলাক ক্লিয়াৰ কৰিব পাৰিম তেতিয়া কুৱেশ্যনবিলাক মই স্পীড কৰাব পাৰিম সেইটো মই জানো গতিকে মই একো দিবই পৰা নাই গতিকে কুৱেশ্যনবিলাক এনেকৈ বুজাব লগা আছে ঠিক আছে তো এতিয়া মই আগতে এনেই যদি মই চব ভিডিঅ'বিলাক বনোৱা হয় এইটো এনেকৈ কৰিলোঁ হয় সেইটো পূৰণ কেনেকৈ কৰে আপোনালোকে সেই ভিডিঅ'টো চাই লওক এনেকৈ ডিছক্ৰিপশ্যনত লিংক এটা দি দিলোঁ হয় চাই দিলে হয় তো কনচেপ্ট ক্লিয়াৰ থাকিলে মানে বহুত স্পীডত যাব পাৰিলোঁ হয় গতিকে কি ক'ম আৰু একো নাই লাহে লাহে থাকিব মই এইটো কি ক'লোঁ কেনেকৈ পূৰণ কৰিম ফাৰ্ষ্ট এইটোৰ নাম্বাৰ লগত এই নাম্বাৰটো ফাৰ্ষ্ট এই দুটা হ'ব ছেকেণ্ড এইটোৰ লগত কোনটো হ'ব এইটো আৰু পিছত এইটোৰ লগত এইটো পিছত এইটো আপুনি লিখি থওক এইটো হ'ব ফাৰ্ষ্ট এইটো হ'ব ছেকেণ্ড এইটো হ'ব থাৰ্ড আৰু এইটো হ'ব কিমান ফ'ৰ্থ চাৰিটা কেনেকৈ লিখিম চাওক ফাৰ্ষ্টটো চাওক এইটোৰ লগত এইটো কিয় মনত ৰাখিব নোৱাৰিব এইটোৰ লগত এইটো এইটোৰ লগত এইটো প্ৰথমটোৰ লগত প্ৰথমটোৰ লগত ছেকেণ্ডটো ছেকেণ্ডটোৰ লগত প্ৰথমটো ছেকেণ্ডটোৰ লগত ছেকেণ্ডটো চাওক আপুনি কেনেকৈ দিছোঁ তো আপুনি কেনেকৈ মনত ৰাখে ৰাখিব অ'কে অ'কে তো এইটো কেনেকৈ পূৰণ কৰিম চাওক প্ৰথমটোৰ লগত ফাৰ্ষ্ট কি আছিলে এইটোৰ লগত এইটো এতিয়া 6 4 গুণ কিমান 6 4 গুণ কিমান 24 এক্স দুটা আছে এক্স দুটা পূৰণ কৰিলে এক্স স্কুৱেৰ হয় এক্স কি হয় স্কুৱেৰ এটা এক্স ইনটু কিমান এটা এক্স এই দুটা পূৰণ কৰিলে কি হ'ব এক্স ইয়াত এক্স কেইটা আছে জানে এটা ইয়াতো এক্স এটা আছে এই দুটা যোগ হৈ যায় 1 + 1 সেইটো হৈ যায় এক্স স্কুৱেৰ ঠিক আছে মই এটা কথা কৈছোঁ এক্স স্কুৱেৰ ইনটু এক্স কিউব আছে এক্স স্কুৱেৰ ইনটু এক্স কিউব পূৰণ কৰিছোঁ ঠিক আছে এইটো কেনেকৈ কৰে এক্স লিখে ওপৰত থকা দুইটা যোগ কৰি দিয়ে পূৰণ কৰিলে ওপৰৰ দুটা যোগ কৰি দিয়ে 3 2 কিমান আছে 5 ঠিক আছে তে এক্স টু দি পাৱাৰ 50 ইনটু এক্স টু দি পাৱাৰ 5 কিমান হ'ব কওকচোন এক্স টু দি পাৱাৰ 50 প্লাছ 55 এই দুটা যোগ হৈ যায় ওপৰত ঠিক আছে এইটো আমি কিবা এটা আকৌ শিকিলোঁ কনচেপ্ট এটা তে 24 এক্স স্কুৱেৰটো বুজি পালে অ'কে নেক্সট মই কি কৰিম শুনক ইয়াত আৰু এটা কথা আহে প্ৰথমে চিহ্নডালো চাব লাগে 4 এক্সৰ আগত কি চিহ্ন আছে ইয়াত আছে প্লাছ এইটোত একো চিহ্ন নাই একো চিহ্ন থাকিলে প্লাছ ইয়াতো প্লাছ আছে ইয়াতো প্লাছ প্লাছ বা একো নাই 4 প্ৰথমটো মানে চিন নাপাতিলে হয় সেইটো আৰু 6 4 গুণ 24 এক্স দুটা আছে এক্স স্কুৱেৰ অ'কে অ'কে নেক্সট আমি কোনটো চাম এইটোৰ লগত এইটোৰ লগত এইটো এতিয়া চাম কি প্ৰথমে চাওঁ চিনটো প্ৰথমে চাব পাৰে হা ইয়াত কি আছে একো নাই মানে প্লাছ ইয়াত কি আছে মাইনাছ প্লাছে ইয়াত একো নাই মানে প্লাছে মাইনাছে মনত ৰাখিব প্লাছে মাইনাছ এইটো চবেই জানে প্লাছে মাইনাছে কি মাইনাছ অ'কে এতিয়া 4 4 গুণ কিমান 16 পূৰণ কৰি যাওক 4 4 গুণ দেখিছেনে আমি ছেকেণ্ডটো কৰি আছোঁ এইটো কৰি আছোঁ 4 4 গুণ কিমান 16 ইয়াত কোন আছে এক্স আৰু এইটো ইয়াত আছে কি ৱাই অথনি আমি এক্স আৰু এক্স যেতিয়া পূৰণ কৰিছিলোঁ দুটা একে বস্তু আছিলে গতিকে 1 আৰু 1 যোগ হৈ গৈছিলে কিমান আছিলে এক্স স্কুৱেৰ কিন্তু এক্স আৰু ৱাই দুটা বেলেগ বস্তু কিন্তু পূৰণ কৰিব নোৱাৰে গতিকে দুটা একেলগে থাকি যায় আৰু ঠিক আছে দুটা বেলেগ বস্তু এক্স দুটা একলগ হৈ গ'ল এক্স তে ইয়াত এক্স আৰু ৱাই আহিব অ'কে নেক্সট আমি চাম সেইটো হ'ল এতিয়া থাৰ্ডটোত কি আছে এইটোৰ লগত এইটো ইয়াত কি চিন আছে চিন চাম সদায় তাৰ সন্মুখৰ চিনটো চাই আচলতে এইটো 5y নহয় এইটো +5y এইটো 6x নহয় এইটো +6x এইটো 4y নহয় -4y এইটো 4x নহয় +4x সদায় সন্মুখৰ মানে চিনডালৰ সৈতে কোৱা হয় ঠিক আছে অ'কে নহ'লে মই যদি কওঁ এইটো 6 আচলতে এইটো 6 নহয় এইটো +6 হয়নে 6 হয়নে 6 এইটো -6 ঠিক আছে মইতো ক'ব বিচাৰিছোঁ গতিকে চাব সংখ্যাবিলাকত অ'কে কুৱেশ্যনটো একেবাৰে সহজ নেক্সট কি কৰিছোঁ মই এইটো চাম 18 নম্বৰটো নে থাৰ্ডটো প্লাছ ইয়াত একো নাই মানে প্লাছ আছে একো নাথাকিলে গম পাব প্লাছ আছে প্লাছ ঠিক আছে 5 6 গুণ কিমান 30 yx কিমান yx ইয়াত চাওকচোন ইয়াত xy আছে ইয়াত yx এতিয়া কথা এটা শুনক xy আৰু yx একে হয় xy yx একে হয় ল'ৰা ছোৱালী ল'ৰা একে হয় ছাত্ৰ ছাত্ৰ একে হয় ঠিক আছে তেনেকুৱা নিচিনা কথা ঠিক আছে এইটো yx লিখি আপুনি xy লিখিব পাৰে থাকক yx লিখিম মই পিছত লিখিম বাৰু আৰু নেক্সট লাষ্টৰটো 4 নম্বৰটো কি থাকিলে ইয়াত প্লাছ আছে ইয়াত কি আছে মাইনাছ মাইনাছে হৈ গ'ল মাইনাছ অ'কে নেক্সট এইটো 5 আৰু ইয়াত কি আছে 4 গুণ পূৰণ কৰি আছোঁ হা যোগ নহয় 5 4 গুণ কিমান 20 অ'কে ইয়াত y আছে ইয়াত y আছে y দুটা কৰিলে কি হ'ব y স্কুৱেৰ এইটো গতিকে ইয়াত x স্কুৱেৰ আছে তাত y স্কুৱেৰ বুজি পালোঁ অ'কে নেক্সট মই এটা কথা কওঁ এইটো চাওকচোন এই xy আৰু yx মই কৈছিলোঁ একেই গতিকে yx থকা আৰু xy থকা একেই হয় হ'ল এতিয়া চাওক 24x স্কুৱেৰ এইটো হৈ গ'ল লিখি দিলোঁ অ'কে নেক্সট আমি এই গোটেইখিনি কাম কৰিব লাগিব এতিয়া এইখিনিতে নিওঁতে আপোনালোকে কিছুমানে চিন চাগে মই এনেকৈ ঘৰটো বনাই দিছোঁ যে এইখিনিৰ পৰা মাৰি দিব চাওক সদায় কি হয় আগৰ চিনটো লৈ পেলাই ল'ব লাগে হয়নে গতিকে 16xy নহয় -16xy 30xy নহয় +30xy ঠিক আছে অ'কে এইটোতো 20y স্কুৱেৰটো মাইনাছ চিনটো তাৰ বস্তু 24 আগত প্লাছ আছে অ'কে এইফালে এইটো লিখি দিব পাৰে -20y স্কুৱেৰ এতিয়া মই ক'ম এই দুটা কিয় একলগ কৰিলোঁ চাওক
আপোনালোকৰ ঘৰৰ পিছফালে এখন ডাঙৰ পথাৰ আছে ঠিক আছে পথাৰখনত কি আছে বহুত গৰু আছে বহুত কি আছে এইবিলাক সৰু সৰু কি আছে গৰু আছে সৰু সৰু বোলে বহুত কি আছে গৰু আছে আৰু কি আছে ছাগলী আছে বহুত কি আছে ছাগলী আছে মই যদি কওঁ তাত হিচাপ কৰক বুলি আপুনি গৰুখিনি এক্সট্ৰাকৈ হিচাপ কৰিব ছাগলীখিনি এক্সট্ৰাকৈ যদি কওঁ কিমান জন্তু আছে তেতিয়া বেলেগ কথা মই যদি কওঁ গৰু কিমান আছে আপুনি চিধা গৰুখিনি এক্সট্ৰা হিচাপ কৰিব ছাগলী বুলি ক'লে ছাগলীখিনি এক্সট্ৰা হিচাপ কৰিব তেনেকৈ ইয়াতো এইখিনি বেলেগ বেলেগ বস্তু এইটো এক্স স্কুৱেৰ এইটো এটা বেলেগ বস্তু y স্কুৱেৰ এটা বেলেগ বস্তু কিন্তু x y একে বস্তু ভাবি লওক এই x yটো গৰু x স্কুৱেৰটো হ'ল ছাগলী আৰু y স্কুৱেৰটো হ'ল কুকুৰ ধৰক ঠিক আছে তে ইয়াতো x তাতো x দুটা একে বস্তু বাকীখিনি বেলেগ চাল ইয়াত x স্কুৱেৰটো বেলেগ y স্কুৱেৰটো বেলেগ বাট x একে বস্তু ঠিক আছে ওকে এতিয়া ইয়াত কি কৰিব সেই এতিয়া যথনি শিকাইছিলোঁ সেই কামটোৱে কৰিব ইয়াত কি চিন আছে x y ইয়াতো আছে একে বস্তু থাকিলে কাম কৰিব পাৰিব হা ওকে তো ইয়াত আছে মাইনাছ ইয়াত আছে প্লাছ বেলেগ বেলেগ চিন থাকিলে কি কৰে বেলেগ বেলেগ সেইটো সেই কনচেপ্টটো বেলেগ বেলেগ চিন থাকিলে কি কৰে বিয়োগ এতিয়া চিধা আপুনি বিয়োগ কৰি দিয়ক ইমান ভাবিব লাগে নাম্বাৰটো খালি বিয়োগ কৰি দিয়ক ডাঙৰটো পৰা সৰুটো 30 পৰা 16 গ'লে কিমান 14 লিখিলে লগত x y ইয়াতো আছে x y লিখি দিয়ক 16টা গৰু 14টা গৰু ওকে নেক্সট কি কৰিব ডাঙৰটো আগত যি চিন আছে এই চিনডাল দি দিয়ক তে ডাঙৰ এইটো নে এইটো 16টো ডাঙৰ নহয় 30টো ডাঙৰ তে 30 আগত কি চিন আছে প্লাছ তে চিধা আহিব কিমান প্লাছ চাওক 24x² প্লাছ 14x মাইনাছ 25 তে এইখন কৰোঁতেও বেছি সময় নালাগে আপোনাৰ 1 মিনিটত হৈ যায় কৰোঁ বুলি ক'লে ঠিক আছে আৰু যদি স্পীডত কৰোঁ বুলি ভাবে কিমান সময় লাগে গম পালে ওকে তে আমি যাওঁ নেক্সট কুৱেশ্যন না আমি এইটো কুৱেশ্যন চাম কুৱেশ্যন নাম্বাৰ পিছৰটো আৰু ঠিক আছে ওকে এই কুৱেশ্যনটোত মই এইখিনি এটা কথা লিখোঁ কওঁ লিটা 20 লিখা আছে তো আচলতে 20 টকা 30 টকা 50 টকা 15 টকা মই টকা লিখা নাই আপোনালোকে লিখি থাকিব লাগিব কাৰণে মই লিখিলোঁ ঠিক আছে এতিয়া চবতে টকা আছে ঠিক আছে আৰু মষ্ট ইণ্টাৰেষ্টিং কিতাপত যিটো কুৱেশ্যন পৰীক্ষাত যিটো প্ৰশ্ন দিছে গোটেইকেইটাত ইংলিছতে লিখা আছে ৰীতা ৰেণু কিবা অসমীয়াত লিখিছোঁ ঠিক আছে আৰু এটা কথা কওঁ হেৰি এই কুৱেশ্যনটো কৰাই থাকোঁতে কি মজা কথা এটা কওঁ এতিয়া মনত পৰিছে এইখিনি ল'ৰা এটা লিখা আছে ৰিকি গোটেইকেইটা ৰীতা ৰেণু ৰিকি মই আছিলোঁ পোৱালি এটা আছে ৰিকি বুলি কয় কি বুলি কয় ৰিকি ইমান মৰম লাগে নাই ক্লাছ 3 পঢ়ে পোৱালিটো আৰু তাই কি হয় জানে 15 মিনিটৰ মূৰে মূৰে সদায় পেচাব কৰিব লাগে 15 মিনিট নহয় 15 মিনিট হ'লে হেৰি হ'ব 20 মিনিট মানে মূৰে পেচাব কৰিব লাগে তাৰ ক'ব ছাৰ পেচাব কৰিব যাওঁ ছাৰ পেচাব কৰি যায় এনেকৈয়ে থাকে কিমান মিনিট 30 মিনিট খুব বেছি যদি হয় 30 মিনিট ইমান পানী খায় পোৱালিটোৱে মই এদিন গৈ চেক কৰিছোঁ সি সঁচাকৈ পেচাব কৰিব যায় নে নাজানো ফাং ফুং কৰে নেকি এনেকৈ ভাবোঁ মই এদিন গৈ চাইছে পেচাব মোৰ ছাৰ্ভিচবিলাক ৰখি চাই আছে পেচাব কৰিছে নাই কৰিছে বৰ মৰম লগা পোৱালি পঢ়াটো বহুত ভাল হয় অকণমানি পোৱালি ক্লাছ 3 কথাটো দেখিলে নামটো দেখি মনত পৰিলে মোৰ সঁচাকৈ ভাল ল'ৰা আৰু মানে বঢ়িয়া এই পেচাব কৰাৰ কথাটো মনত পৰিলে এইটো চাওক এই কুৱেশ্যনটো মই এতিয়া আপোনাক কৰোঁ বুলি ক'লে এই কুৱেশ্যনটো আপোনাৰো যদি ভাবে এই কুৱেশ্যনটো আপোনাৰ 1 মিনিটো নালাগে 1 মিনিট 30 ছেকেণ্ড স্পীড কৰোঁ বুলি ক'লে 30 ছেকেণ্ড লাগিব 30 ছেকেণ্ড কুৱেশ্যন কি দিছোঁ যদি ৰীতা ৰেণু আৰু ৰিকি বানানটো এইটো কল হুঁচৰিকাৰ দিলোঁ ইয়াত দীঘৰিকাৰ দিলোঁ মই এবাৰ চেক কৰোঁ মই বানান ভুল কিয় চেক কৰিছোঁ জানেনে মোৰ নিজৰ কাৰণে ৰিকি দীঘৰিকাৰ হ'ব লাগিছিল হা ৰিকি মোৰ বানানেই ভুল কৰি দিলোঁ ৰিকি ওকে এতিয়া চাওকচোন এই কুৱেশ্যনটোত কি দিছে যদি ৰীতা ৰেণু আৰু ৰিকিয়ে 90 টকা কেইটকা 90 টকা তিনিটা ল'ৰা আছে ল'ৰা নহয় দুজনী ছোৱালী এটা ল'ৰা ৰীতা ৰেণু আৰু ৰিকিৰ 90 টকা কেইটকা 90 টকা ক্ৰমান্বয়ে 1:2:3 আপোনালোকে এইখিনিতে ভয়ে খাই যাব 1:2:3 মানে কি 1:2 জানাবিলাকেতো জানা যোনে জানে স্কিপ কৰিব পাৰে ঠিক আছে চাওক 1:2:3 মানে কি জানেনে 1:2:3 মানে কি জানেনে কৈ আছোঁ কি তিনিটা মানুহ আছে ধৰক 1:2:3 মানে হ'ল ইয়াক যদি আপুনি 1 টকা দিয়ে তাক 2 টকা দিব লাগিব ইয়াক 3 টকা দিব লাগিব আপুনি যদি ইয়াক 1 টকা দিয়ে তাক 2 টকা দিবই লাগিব ইয়াক 3 টকা দিবই লাগিব আৰু কিবা কাৰণত যদি ইয়াক 2 টকা দিয়ে তেতিয়া ইয়াক আপুনি 4 টকা দিব লাগিব ইয়াক আপুনি 6 টকা দিব লাগিব কিবা কাৰণত ইয়াক যদি আপুনি 3 টকা দিয়ে ইয়াক আপুনি 6 টকা দিব লাগিব ইয়াত আপুনি 9 টকা দিব লাগিব বুজি পালে চাওকচোন কি মিল আছে ইয়াক যদি আপুনি 1 টকা দিয়ে ইয়াক 2 টকা ইয়াক 3 টকা দিবই লাগিব ইয়াক যদি আপুনি 2 টকা দিয়ে ইয়াক 4 টকা দিব লাগিব 6 টকা তেনেকেই দিব লাগিব সেইটো হ'ল ৰেচিঅ' অনুপাত এইটো কি অনুপাত অসমীয়া ইংলিছৰ ৰেচিঅ' কয় ইয়াক যদি 3 টকা দিয়ে তাকে আপুনি 6 টকা দিব লাগিব ইয়াত কেইটকা 9 টকা আপুনি বস্তুটো চাওক ইয়াক যি দিছোঁ ইয়াক কেইটকাকৈ দিছোঁ 1 টকা ইয়াক কেইটকা 2 টকা ইয়াক 3 টকা নেক্সট মই ইয়াক বুজি পালেনে
কথাটো তেনেকুৱা নিচিনা বা এনেকুৱা হ'ব পাৰে ইয়াক যদি আপুনি কিবা কাৰণত 10 টকা দিয়ে ইয়াক আপুনি 20 টকা দিব লাগিব ইয়াত আপুনি 30 টকা দিব লাগিব ইয়াক যদি কিবা কাৰণত আপুনি 200 টকা দিয়ে ইয়াক আপুনি 400 টকা দিব লাগিব ইয়াত আপুনি 600 টকা দিব লাগিব ইয়াক যদি আপুনি কিবা কাৰণত 30000 টকা দিয়ে তাক আপুনি ইয়াক 60000 টকা দিব লাগিব আৰু ইয়াক 90000 টকা দিব লাগিব হেতুৱে হ'ল ৰেচিও এটা ক'ব ৰেচিও কি ৰেচিও বুলি ক'লে পাৰ্টনাৰশ্বিপৰ কোৱেশ্চন ধৰক কেনেকুৱা পাৰ্টনাৰশ্বিপ ধৰক আজি আছে এনেকুৱা কোৱেশ্চন বহুত আছে কোনবাই কিবা বিজনেছ কৰিলে সেই বিজনেছত কিমানকৈ পালে এজনে পালে 30000 এজনে পালে 60000 এজনে পালে 90000 আজি মোৰে ধৰক দুজনৰ মাজত 1:1 ৰেচিঅ'ত আছে দুজনৰ মাজত আপুনি আৰু মোৰ মাজত কিবা এটা কাম কৰিছোঁ 1:1 ৰেচিঅ' গতিকে মই যদি এটকা পাওঁ আপুনি এটকা পাব ঠিক আছে যদি কওঁ 2:1 ৰেচিঅ'ত আছোঁ 2:1 তে মই যদি ক'ৰবাত যদি আপুনি আৰু মই ক'ৰবাত কাম কৰিলোঁ ধৰক ক'ৰবাত কাম কৰিম আমি 3 টকা এটা পালোঁ কেইটকা পালোঁ 3 টকা তে চিধা মই 2 টকা ৰাখিম আপুনি এটকাক দিম আপোনাক সেইটো ৰেচিঅ' মই 2 টকা লওঁ ঠিক আছে যদি কিবা কাৰণত আমি 6 টকা পালোঁ হয় মই কেইটকা ৰাখিলোঁ হয় মই 4 টকা ৰাখিলোঁ হয় আপোনাক মই 2 টকা দিলোঁ হয় বুজি পালেনে সেইটো তেনেকুৱা সেইটোকে ৰেচিঅ' বুলি কয় বা কি বুলি কয় অনুপাত কি বুলি কয় অনুপাত বুজি পাইছে পাইছোঁ এটা শুনক এই কুৱেশ্যনটো কৰোঁতে বেছি সময় নালাগে এনচাৰটো 1 মিনিটতে কুৱেশ্যনটো এনচাৰ ওলাই আছে একো নকৰাকৈ মই কুৱেশ্যনটো দেখি হাঁহি উঠিছে প্ৰথম চাব কুৱেশ্যনটো চাব যদি ৰীতা ৰেডু আৰু ৰিকিৰ মাজত 90 টকা কিমান টকা ভগাইছে 90 টকা তে গোটেইকেইটা যোগ কৰিলেতো 90 আহিব লাগিব কাৰণ 90 টকা ভগাইছে আপুনি ভাবক 90 টকা ভগাইছে যোগ কৰিলেতো 90 আহিব লাগিব গোটেইকেইটা যোগ কৰিলে কি হয় 90 এইটো বাদেই দিছোঁ মই এইটোক মই বাদেই দিলোঁ এইটোক মই বাদ দিছোঁ এতিয়া আপুনি যোগ কৰকচোন 30 টকা 50 টকা 90 টকা 20 30 আৰু 50 যোগ কৰিলে 100 হয় তে চিধা এইটোতো অপশ্যন নহয় ওকে আৰু এটা চাওক 50 30 আৰু 20 এইটো যোগ কৰিলে 100 হয় গতিকে এইটো অপশ্যনো নহয় ওকে নেক্সট কিমান কৈছে 90 টকা হয় 15 30 আৰু 45 এইকেইটা যোগ কৰিলে 90 হয় আপুনি যোগ কৰি চাওক 15 30 আৰু 45 কাষত যোগ কৰি চাওক 90 আহিব 15 45 আৰু 30 যোগ কৰিলে 90 হয় এইটোতো 90 আহে এইটোতো 90 আহে ঠিক আছে এতিয়া কনফিউজ অকণমান দিছে বাৰু তে ইয়াত যদি 90 হয় কিন্তু মই যদি প্ৰশ্ন কাটিলোঁ হয় গোটেইকেইটা 90 মিলাই দিলোঁ এইটোতো 90 এইটোতো 90 ঠিক আছে তেতিয়াই কনফিউজ হ'ব তো চাওক এইটো যিটো 90 যে দিছে এই 90টো আপুনি এনচাৰটো দেখিয়ে গম পাই যাব এনচাৰ কোনটো হ'ব আপুনি বস্তু এটা চাওক ইয়াত কি লিখা আছে 15 ইয়াত কি লিখা আছে 15 ওকে তে 15 দুইটাতে হ'ব পাৰে ইয়াতো হয় যদি ইয়াতো হয় তে হয় চাগে ইয়াত আছে 30 ইয়াত আছে 45 ইয়াত আছে 45 ইয়াত আছে 30 এটা আপুনি এটা কথা ভাবক ৰেচিঅ'টো কি দিয়া আছিলে অনুপাতটো কি দিছিল 1:2:3 সমানে বাঢ়ি গৈছে চাওক ইয়াত যদি এটকা তাত 2 টকা তাত 3 টকা এটকাতকৈ বাঢ়ি গৈছে 2 টকা হ'ল 2 টকাতকৈও বাঢ়ি গৈছে 3 টকা হ'ল বাঢ়ি গৈ আছে তে 15 45 30 আকৌ কমি গ'ল দেখোন তে 15 30 45 বাঢ়ি গৈছে 15 বাঢ়ি গ'ল 30 পিছত 45 একো নকৰাকৈ এনচাৰ বি একো নকৰাকৈ কুৱেশ্যনটো দেখিলে আপুনি কুৱেশ্যনটো 90 টকা এটা যোগ কৰিলেতো 90 আহিব লাগে এটা যোগ কৰি চালে দেখিছে দুটাত নাহে কেঞ্চেল তে এই দুটাত গম পালে কিবা এটা এনচাৰ হ'ব এইটো মিলি আছে গতিকে আপুনি 30 গতিকে এনেকৈ কৰোঁ বুলি ক'লে বহুত কুৱেশ্যন আহি যায় ঠিক আছে গতিকে এইবিলাক হ'বলৈ হ'লে আপোনাৰ কি লাগিব অলপ অভিজ্ঞতা লাগিব ঠিক আছে অকণমান টাইম লাগিব আপুনি মেথছক টাইম দিব লাগিব আৰু এনেকুৱা কথা নাভাবিব যে মই যিকেইটা কুৱেশ্যন শিকাইছোঁ সেইকেইটা কুৱেশ্যনে পৰীক্ষাত আহিব তেনেকুৱা কথা নাই আপুনি কনচেপ্টবিলাক শিকক লাহে বাৰু এটা কথা কওঁ মেথছক ভাল পাব লাগিব ঠিক আছে মেথছ ভাল নোপোৱাকৈ আপুনি মেথছৰ প্ৰতি মানে অকণমান ভাল পোৱা ভাৱটো আহিব লাগিব ভাল পোৱা ভাৱটো নাহিলে আপুনি মেথছ কৰিব নোৱাৰিব ঠিক আছে গতিকে সেই কথাটো মনত ৰাখিব আৰু এইকেইটা কুৱেশ্যনে যে কৰি গ'লোঁ সেইকেইটাই যে পৰীক্ষাত আহিব লাগিব তেনেকুৱা নাই আপুনি এনেকুৱাকৈ শিকক যাতে আপুনি বেলেগক শিকাব পাৰে নেক্সট টাইম ঠিক আছে কাৰণ যাতে আপোনাৰ কামত আহেগৈ আৰু মই এদিন কৈছোঁ ন আপোনাৰ ল'ৰা ছোৱালীকেইটাক যাতে আপুনি শিকাব পৰা হৈ যায় তে এনচাৰ কোনটো এইটো এনচাৰ হ'লেই দেখোন এইটো কি শিকাবলগীয়া আছে তে মই ভিডিঅ' এটা বনাই 1 মিনিটতে দেখোন এইটো ভিডিঅ' শেষেই কৰিব পাৰোঁ কিন্তু নাই নহ'ব মোৰ দ্বাৰা নহ'ব মই কৰিব লাগিব হয়নে চাওক এই কুৱেশ্যনটোত আপুনি যেতিয়া সৰু আছিলে তেতিয়া আপুনি এটা ট্ৰিক্সত কৰিব পাৰে ট্ৰিক্স মানে কি আমি সৰু থাকোঁতে কৰিছিলোঁ সেইটো অনুপাতকেইটা যে দিয়া থাকে অনুপাতকেইটা মানে কি 1:2:3 আপুনি কি কৰিব লাগে জানে এই 1টো লাগি সৰুতে আমি মনত পেলাওক মনত আছে নাই নাজানো আপোনালোকৰ 1x + 2x + 3x = 60 লিখা হয় কি লিখা হয় সৰি 90 লিখা এটা ক'ব চাই এনেকৈ কিয় লিখিলোঁ অথনি যে সমীকৰণ এটা কৰিছিলোঁ মনত পেলাওকচোন মনত আছেনে সমীকৰণ = যে 63 ওলাইছিল তাতো মই সমীকৰণ সমান চিন আছে চাওক তো এইফালে এইটো তো এইফালে 90 কিয় লিখিলোঁ টোটেল মানে 90 টকা টোটেল কিমান টকা 90 টকা এইটো 90 টকা ওকে তো পইচা কাৰ মাজত ভগাইছে এই তিনিজনৰ মাজত ভগাইছে প্ৰথমটো যদি 1 টকা দিয়ে পিছৰটোক 2 টকা দিয়ে পিছৰটোক 3 টকা দিয়ে প্ৰথমটো যদি 10 টকা দিয়ে পিছৰটোক 20 টকা পিছৰটোক 30 টকা নহ'লে এইটোক 100 টকা এইটোক 200 টকা এইটো কিমান 300 টকা কিন্তু আমিতো কিমানকৈ দিছে নাজানো গতিকে আমি কি কৰিছোঁ চবতে আমি x এটা লগাই দিছোঁ কিয় লগাইছোঁ চাওকচোন নেকি ধুনীয়া কথা এটা কওঁ নহ'লে 2 টকা হ'ব পাৰে 6 টকা হ'ব পাৰে 3 টকা হ'ব পাৰে মই কৈছোঁ চবতে কি লগাই দিছোঁ x কিয় লগাইছোঁ মানে কিবা এটা গুণ লগাই দিছোঁ গুণ লগাইছোঁ কিয় ইয়াৰ লগত আমি 10 পূৰণ কৰিছোঁ 10 ইয়াতো 10 ইয়াতো চাওক 1:2:3 আছিলে নহয় 10 পূৰণ কৰিলে 10 এইটোৰ লগতো 10 এইটোৰ লগতো 10 এইটো চাওক
1 লগত মই 100 পূৰণ কৰিছোঁ 2 লগতো 100 পূৰণ কৰিছোঁ 3 লগতো 100 পূৰণ কৰিছোঁ 1 এইটো চাওক 1 লগত মই 2 পূৰণ কৰিছোঁ 2 লগতো 2 পূৰণ কৰিছোঁ 6 3 লগতো 2 মানে কৰিলে মই একে নাম্বাৰ পূৰণ কৰিম আকৌ মই কৈছোঁ 1:2:3 আছে ন গতিকে নাম্বাৰ পূৰণ মই 10 পূৰণ কৰক 10 ইয়াতো 10 পূৰণ কৰিম 20 10 পূৰণ কৰক 30 আপুনি এটা কাম কৰক এই নাম্বাৰটোৰ লগত 5 পূৰণ কৰক 5 এইটোতো 5 পূৰণ 5 দুগুণে 10 এইটো 5 পূৰণ কৰক 5 3 গুণ 15 এই নাম্বাৰটোৰ লগত আপুনি হেৰি পূৰণ কৰক 2 পূৰণ কৰক 2 এইটোৰ লগতো 2 4 এই নম্বৰটোৰ লগতো 2 6 তে আপুনি এইটো ষ্টাইল এটা চাওকচোন ক'ৰবাত 2 পূৰণ কৰিছে ক'ৰবাত 10 পূৰণ কৰিছে ক'ৰবাত 50 চবে বেলেগ বেলেগ পূৰণ কৰি থাকিব ন তে বেলেগ বেলেগ পূৰণ কৰিছে চবে কিন্তু এটা নাম্বাৰকে ধৰি লওক সেইটো হৈ গ'ল x তে চবতে মই x পূৰণ কৰিছোঁ তে আগতে আপুনি পূৰণ কৰি দিব পাৰিছিল ইয়াত আপুনি 10টো পূৰণ কৰিলে আপুনি জানে 1 লগত 10 পূৰণ কৰিলে 10 হ'ব 2 লগত 10 পূৰণ কৰিলে 20 হ'ব কিন্তু 1 লগত x পূৰণ কৰিলে কিমান হ'ব সেইটো কি লিখিম আৰু 1 লগত x পূৰণ কৰিলে কি লিখিব 1x লিখিব তে পূৰণ কৰিব নোৱাৰি সেইটো গোটেই দুটা একেলগে লিখি দিম বুজি পালো গতিকে গোটেইকেইটা এক্সট্ৰাকে লিখি দিয়া 90 মানে চিধাচিধিকে ক'লে যিটো অনুপাতত থাকে আপুনি এনেকৈ মনত ৰাখিব পাৰে গোটেইকেইটা অনুপাতত থাকিলে চবতে আমি x এটা লিখিম লিখিলোঁ গোটেইকেইটা যোগ দিম ইকুৱেল দি পেলাই এইটো লিখি দিম ঠিক আছে অ'কে 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 তে এতিয়া আমি কি কৰিম জানে সেইটো আমি ছল্ভ কৰিম এনচাৰ ওলাই যায় তে এনচাৰটো ওলালে অলৰেডি তথাপিতো মই শিকাইছোঁ চাওক যাতে এনেকুৱা কুৱেশ্যন আহিলে আপোনালোকে কেতিয়াবা খেলি মেলি নহয় এইটোতো আপোনাৰ বিলি আছিলে বাৰু এই গোটেইকেইটা যোগ কৰি দিম কিয় যোগ কৰিম এতিয়া চাওকচোন গোটেইকেইটা প্লাছ চিন ইয়াতো প্লাছ ইয়াতো চবতে একে চিন আছে একে চিন থাকিলে কি কৰে যোগ কৰে 3 টকা 4 5 6 টকা 6 অথনি যে মই গৰু গৈ আছিলোঁ এখন ফিল্ডত গৰু আছিল সেইটো যোগে চাওকচোন কিমান লিংক লাগি আছে 3 4 5 6 কিমান আহিলে 6 চবতে x আছে গৰু আছে চবতে গৰু আহি গ'ল অ'কে অ'কে তো ইফালে কিমান আছে ইকুৱেল 90 অ'কে অ'কে তো এটা কথা শুনক x লগত 6টো কি হৈ আছে কৈছিলোঁ অথনি পূৰণ হৈ আছে x লগত 6টো কি পূৰণ মনত ৰাখিব x লগত 6টো কি পূৰণ সিফালে গ'লে কি হয় জানেনে মই কৈছিলোঁ যোগ সিফালে থাকিলে সিফালে গ'লে বিয়োগ হয় পূৰণ হ'লে হৰণ হ'লে যোগ হয় হৰণ হ'লে পূৰণ হয় এনেকৈ হয় তাৰপিছত x লগত 6টো কি হৈ আছে পূৰণ হৈ আছে x লগত 6টো কি হৈছে পূৰণ সিফালে গ'লে হৰণ হৈ যায় সিফালে গ'লে কি হৈ যায় হৰণ 6 লগত x টো কি হৈছে পূৰণ একো চিন্তা থাকিলে পূৰণ হয় ঠিক আছে সিফালে গ'লে হৰণ হৈছে 90 যদি 6ৰে হৰণ কৰোঁ কিমান হ'ব 90 যদি 6ৰে হৰণ কৰোঁ 45 আৰু কিমান 15 কিমান হ'ব 15 আপুনি হৰণ কৰি চাওক 90 6ৰে হৰণ কৰক 15 ওলাব এইটো জানে সকলোৱে 90 কেইভাগ কৰিম 6 ভাগ কৰিম 90 কিহেৰে হৰণ কৰিছোঁ 6ৰে কৰক 6 গুণে 6 7 8 9 30 কিমান বাৰ 5 3 গুণ 15 6 5 গুণ 30 তে 15 আহিব এইটো কিমান হ'ব 15 ঠিক আছে অ'কে এতিয়া শুনক 15 হোৱাৰ লগে লগে এই 15 নাম্বাৰটো কিমান xৰ মান কিমান হ'ল 15 আমি সৰু থাকোঁতে এনেকৈ কৰিছিলোঁ xৰ মান কিমান 15 এই 15টোৱে ক'ত যোগ কৰিছে জানেনে মই এই কুৱেশ্যনটো কিয় বুজাইছোঁ জানেনে কেতিয়াবা কি হয় এটা কোম্পানীত তিনিজনৰ মাজত শ্বেয়াৰ হয় 3:5:7 তে 70,000 টকা ঠিক আছে তে প্ৰতিজনে কিমানকৈ পাব তেনেকুৱা কুৱেশ্যন আহে ঠিক আছে গতিকে সেইকাৰণে কৈ আছোঁ আৰু এটা ট্ৰিক্সত ক'ম বাৰু মই প্ৰথমে মই একদম বেছিকটো দিব ট্ৰাই কৰিছোঁ তে x ইকুৱেল কিমান হ'ল 15 x ইকুৱেল কিমান 15 অ'কে তে আমি কি কৰিম xৰ মান 15 তে প্ৰথমটো কি আছিল 1x পিছৰটো কি আছিল 2x পিছৰটো কি আছিল 3x কাৰণ প্ৰথমতে 1x পাইছিলে পিছৰটো কিমান 2x 3x কিন্তু চাবলৈ গ'লে তোমাৰ বেলেগ বেলেগ ওলাইছে 10 টকা 20 টকা 30 টকা 5 টকা 10 টকা 15 টকা 2 টকা 4 টকা 6 টকা কিন্তু x কিয় লৈছোঁ কি নাজানো ন পূৰণ কৰিব লাগে ইয়াত আমি জানো ইয়াত আমি 2 পূৰণ কৰিব লাগে বুলি জানিছিলোঁ ইয়াত আমি 10 পূৰণ কৰিব লাগে বুলি জানিছিলোঁ ইয়াত আমি 5 পূৰণ কৰিব লাগিছে বুলি জানিছিলোঁ ইয়াৰ লগত 5 পূৰণ কৰিছিলোঁ ইয়াৰ লগত 10 পূৰণ কৰোঁতে এইখিনি আহিছিলে 2 পূৰণ কৰোঁতে এইখিনি আহিছিলে ইয়াত x পূৰণ কৰিছোঁ বোলে তেনেকৈ লাগি থৈছোঁ অ'কে এতিয়া কি কৰোঁ আমি xৰ জেগাত মানটো বহাই দিম এই xৰ জেগাত মানটো বহাই দিম ইয়াৰ xৰ মান কিমান 15 ইয়াত হ'ব 15 টকা ইয়াত আকৌ 15 বহাই দিওঁ 15 দুগুণে 30 টকা আৰু এইটো 15 দুগুণ কিমান 45 টকা কিমান 45 এইটো চাওক 15 30 45 এইটো চাওক 15 30 45 15 30 45 বুজি পালে এইটো কেনেকুৱা হৈছে চাওকচোন আকৌ এবাৰ দেখাইছোঁ 1ৰ লগত x টো পূৰণ হৈ আছে তে x মানে কিমান x মানে 15 এইটো 15 2 লগত x মানে কিমান 15 কি হৈ আছে পূৰণ ক'ৰ পৰা আহিছে 15 এইটো 15 আহিছে তে 15 গ'ল কিমান 30 3 লগত 15 পূৰণ কৰিলে হৈ যাব কিমান 45 পালোঁ বুজি সেইটো কুৱেশ্যন ঠিক আছে অ'কে নেক্সট মই আৰু এটা কথা এড কৰিম এইখিনিত এই কুৱেশ্যনটো ইমানখিনি নকৰি আৰু এটা কাম কৰিব পাৰে কি কৰিব পাৰে জানেনে একদম পটককৈ ওলাই এইটো কি লিখা আছে 90 লিখি পেলাই এটা কাম কৰি নাম্বাৰকেইটা যোগ পূৰণ কৰি দিয়কচোন যোগ কৰি দিয়ক 3 4 5 6 একো ধৰক এইবিলাক নিশিকাকৈ আৰু কৰিব পাৰে 3 4 5 6 তে 6ৰে এইটো হৰণ কৰি দিয়ক কৰিলে 90 6ৰে হৰণ কৰিলে কিমান 15 লগত এইটো পূৰণ কৰক 15 গুণে 15 দুগুণে 30 15 3 গুণ 45 তে একো নকৰাকৈও এইখিনি নকৰাকৈও এনচাৰটো ওলাই যায় কিন্তু চবতছে বেছিক প্ৰচেছ হ'ল এইটো গতিকে এইটো কনচেপ্ট জানিব লাগে আৰু এইটোতো আমি পটককৈ উলিয়াই দিছিলোঁ চাচোন কিমান 3টা প্ৰচেছত কৰিলোঁ আৰু এইটোত কি শিকিলোঁ কেনেকৈ কৰে কি কৰিব প্ৰথমে টোটেল নাম্বাৰটো লিখিব টোটেল নাম্বাৰ লিখিলে
ৰেচিঅ'কেইটা যোগ কৰিব ট্ৰিক্স আৰু ৰেচিঅ'কেইটা যোগ কৰিব 3 4 5 6 অ'কে 6 ওলাইছে অ'কে মানিছোঁ 6 কি কৰিম এইটো হৰণ কৰিম কিমান বাৰ ওলাই 15 বাৰ ওলাব অ'কে যিটো ওলাব সেইটো পূৰণ কৰি যাব 15 এগুণে 15 দুগুণে 30 লাগিছে লিখি যাওক 15 এগুণ 15 15 দুগুণ 30 15 তিনিগুণ 45 তে এনসাৰ 1 মিনিটত তেনেকৈ ওলাই আছে ঠিক আছে এইটোত ওলাই আছে 30 ছেকেণ্ডত এইটোত ওলাই আছে 1 মিনিট এনেকৈ কৰিলে আপোনাৰ 2 মিনিট সময় লাগিব পাৰে নালাগে লাগিব পাৰে 2 মিনিট মেক্সিমাম ঠিক আছে অ'কে এটা সঁচা কথা কৈ দিওঁ মই এইখিনিতে আৰু কুৱেশ্যন আজি নকৰাওঁ আৰু ঠিক আছে তে এইকেইটা কুৱেশ্যন আপোনালোকে চাব কিতাপত ইয়াত আৰু দুটা কুৱেশ্যন বাকী থাকিলে ঠিক আছে আৰু দুটা কুৱেশ্যন বাকী থাকিলে মই সঁচা কথা ক'বলৈ গ'লে মই ইয়াৰ পৰা আকৌ যাব লাগিব পানী পিয়াহ ধৰি আছে পানী খাব লাগিব গতিকে ইমান দূৰ গৈ আকৌ নাহোঁগৈ বেলেগ এটা ৰুমত মই ক্লাছ কৰিব আহোঁ ঠিক আছে আকৌ বহুত দূৰ গৈ পানী বটল আজি আনিব পাহৰিলোঁ গতিকে মোৰো কথা কৈ মানে এনাৰ্জিটো অকণমান হেৰি হৈছে ভাগৰো লাগিছে গতিকে দুটা কুৱেশ্যন বাকী থাকিলে 43 নম্বৰ কুৱেশ্যন আৰু এটা কুৱেশ্যন কিমান 41 দুটা কুৱেশ্যন বাকী আছে অ'কে তো এই দুটা কুৱেশ্যন নেক্সট আৰু এটা মই ভিডিঅ'ত কৰাই দিম দুটা কুৱেশ্যন তো এই দুটা কুৱেশ্যনৰ লগত মই এটা কাম কৰিম আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন কিছুমান লৈ আহিম ধুনীয়া হ'ব তেতিয়া কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আনিম কনচেপ্ট কিছুমান যাতে শিকিব পাৰোঁ এইখিনি নোহোৱা বেলেগ কিবা কুৱেশ্যন ঠিক আছে তো আমি সেই পাৰ্টটোৰ লগত সেইখিনি কুৱেশ্যন পাৰ্ট 4ত বনাই দিম ঠিক আছে তো আপোনালোকে এইখিনি চাওক যিখিনি শিকিছোঁ একদম ভালকৈ শিকিছোঁ আপোনালোকে খালি এবাৰ ৰিভাইজ দিব মোৰ বহিখন এক্সট্ৰাকৈ বনাব ঠিক আছে অ'কে থেংক ইউ ছ' মাছ নেক্সট ক্লাছত লগ পাম